মানুহবিলাক গোটেই নাম মই নললো, এই মানুহবিলাকক হাতীয়ে মাৰিলে এই কেইদিনত। এনেকুৱা এটা অৱস্থা, মানে এজন বিধায়ক হিচাপে সেই মানুহখিনিক আমি সহায় কৰিব পৰা নাই। আমি গোৱালপাৰা ডিচি মহোদয় আগৰ ডিচিকো কৈছিলো, মাত্ৰ 5 লিটাৰ কেৰাচিন তেল দিছিল আগৰ ডিচি। এই ডিচিক মই সেইকাৰণে কোৱা নাই, তাতে কমচে মই 200ৰ অধিক টৰ্চ লাইট নিজে কিনি দিছো মানুহ। এই বেটাৰী যিবিলাক সংলগ্ন ডাঙৰ ডাঙৰ টৰ্চ বহু দূৰত দেখিব পাৰি, সেই টৰ্চবিলাক 200ৰ ওপৰত কিনি দিছো। প্ৰত্যেক গাঁৱত 10টা 20টা কৰি টৰ্চ লাইট মই নিজে কিনি দিছো। সেইকাৰণে মানুহখিনি ৰক্ষা। এতিয়া মানুহখিনি এনেকুৱা উপায় হৈছে, এই গাঁওখিনি কলো, এই যে ট্ৰাইবেল মানুহখিনি বছৰত এবাৰে খেতি কৰে তেওঁলোকে। আমাৰ নামনি অঞ্চলৰ মানুহখিনি বছৰত 2-3টা খেতি কৰে, তেওঁলোকে মাত্ৰ এটা ধান খেতি কৰে। ধান গোটেই তলিন কৰি। থ্যাংক ইউ। অলৰেডি অনাৰেবল মেম্বাৰছ নাই হৈছে, ধান বুজি পাইছে আৰু হাতীৰ কথা। গতিকে মই মাননীয় অনাৰেবল মিনিষ্টাৰ আমি মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো, ইয়াৰ প্ৰতিকাৰৰ কাৰণে মই এটা কথা খালি কম, মানে তাত গছ-গছনি পুৰা প্লান্টেশন কৰিব লাগিব নাম্বাৰ 1। 2 নম্বৰত আমি দেখিছো হাইৱেৰ ওপৰত যদি আমি ড্ৰেইন কৰি দিব পাৰো, এইটো ডিচিৰ আলোচনা, যদি আমি ড্ৰেইন সিস্টেম এটা বনাই দিব পাৰো, তেতিয়া মেঘালয়ৰ হাতীখিনি আহিব নোৱাৰে। এই হাতী আছিল মাত্ৰ 18টা, এতিয়া 92 নাম্বাৰ হাতী হৈছে এই 5 বছৰৰ মাজত। ইমান সিহঁতৰ বংশ বৃদ্ধি, আৰু মেঘালয়ত গৈ লগে লগে গুলি কৰি দিয়ে, কিন্তু আমাৰ অসমত এইটো গুলি নকৰে। আজি হাতীৰ দাম, অসমত হাতীৰ দাম অনাৰেবল মিনিষ্টাৰ হৈছে হৈছে, বুজি পাইছে হাতীৰ বিষয়টো। এইটোৰ বিষয়ে এটা অনাৰেবল মিনিষ্টাৰ আমাক হৈছে। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ সন্মানীয় সদস্য পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো বিষয় উত্থাপন কৰিছে, মই তেখেতক ধন্যবাদ দিছোঁ, আৰু আমাৰ গোৱালপাৰাৰ MLA ডাঙৰীয়াকো ধন্যবাদ দিছোঁ, আৰু আমাৰ অজস্বৰৰ MLA ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। আৰু আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই কোৱা মতে মই জানো কথাটো, যে হাতীৰ লগত তেওঁ বহুদিনৰ পৰা জড়িত, তেওঁ নিজৰ হাতী আছে। গতিকে মই সেই কথাখিনি জানো, আৰু হাতী আৰু মানুহৰ সংঘাত সম্পৰ্কত পদ্ম হাজৰিকা ডাঙৰীয়াৰ ব্যক্তিগত বহুত অভিজ্ঞতা তেখেতৰ আছে, আৰু মানুহৰ লগত তেওঁ নিজে গৈ যেতিয়া ধান খাবলৈ আহে হাতী, তেওঁ সেই অঞ্চলত সকলো ৰাইজকে তেওঁ সকলো ৰাইজকে তেওঁ সমস্যা সমাধান কৰাৰ চেষ্টা, তেওঁ নিজৰ হাতীটো লৈ গৈ, তেওঁৰ নিজৰ লাইচেন্স থকা বন্দুক লৈ গৈ সেই অঞ্চলত তেওঁ সকলোকে ইতিমধ্যে বহু বছৰৰ পৰা পদ্ম হাজৰিকা ডাঙৰীয়াই এই কামখিনি কৰিছে। এতিয়া গোৱালপাৰাতো তেখেতে যিটো অভিজ্ঞতাৰ কথা কৈছে, কোনোবাই সমালোচনা কৰিব পাৰে, কিন্তু আজি তেখেতক ধন্যবাদ দিয়া নাই বুলি কৈছে আমাৰ ফৰেষ্ট বিভাগৰ পৰা। যদি ধন্যবাদ দিয়া নাই, এইটো ভুল কথা হৈছে। মই আজি ধন্যবাদ দিলোঁ তেখেতক, যে গোৱালপাৰাত যিটো হাতীয়ে এনেকুৱা কৰিছিল, তেখেতে যিটো কাম কৰিলে, মই তেখেতক তাৰ কাৰণে ধন্যবাদ দিছোঁ। এতিয়া অধ্যক্ষ মহোদয়, হাতী আৰু মানুহৰ সংঘাত সম্পৰ্কত আমি এটা বিশ্লেষণ আমি কৰিব লাগিব, আৰু বিশ্লেষণ কৰিলে আমি ইয়াত সকলোৱে আমি সহযোগ কৰিব লাগিব। প্ৰথম কথাটো হৈছে যে হাতী আজি বাহিৰলৈ ওলাই আহে কিয়? একমাত্ৰ এইকাৰণে ওলাই আহে যে হাতীৰ আমাৰ জংঘল যিবিলাক, বাহিৰৰ ফালে জংঘলখন ঠিক আছে অধ্যক্ষ ডাঙৰীয়া, কিন্তু ভিতৰৰ ফালে যদি চাই জংঘলখন আচলতে নাই, নাম্বাৰ 1। নাম্বাৰ 2, যিবিলাক আমাৰ ফৰেষ্ট আছিল, সেই ফৰেষ্টসমূহ আজি কাটি নাইকিয়া কৰিলে, আৰু নাইকিয়া কৰাৰ ফলত হাতীৰ আজিৰ দিনটোত ভিতৰত হাতী তাত থাকিবলৈ বা হাতীৰ খাবলৈ যিখিনি খাদ্য, সেই খাদ্যখিনি নাই। সেইকাৰণে অধ্যক্ষ ডাঙৰীয়া, হাতী বাহিৰলৈকে ওলাই আহে, আৰু ওলাই আহি ধান খায়, আৰু ধান খাই বা মানুহে যদি ভেটা দিয়ে মানুহক মাৰে, তেনেকুৱা এটা অৱস্থা হৈছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, মই এটা কথা আশ্বস্ত কৰিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে সদনক, যে এইবাৰ আমি মানে ফৰেষ্ট বিভাগৰ পৰা আমি এটা এফৰেষ্টেশ্যন ডেভেলপমেণ্ট বোৰ্ড এখন আমি গঠন কৰিছোঁ, যাতে ফৰেষ্টৰ ওচৰত থকা গাঁওসমূহত আমি তেওঁলোকক বিভিন্ন ইনচেণ্টিভ দিম, যিবিলাক ইনচেণ্টিভৰ জৰিয়তে তেওঁলোকে তাত হাতীৰ কাৰণেও তেওঁলোকৰ সহায় হ'ব, আৰু ব্যক্তিগতভাৱেও তেওঁলোকে সহায়ক হ'ব। গতিকে সেই এফৰেষ্টেশ্যন বোৰ্ডৰ জৰিয়তে আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, হাতী মানে খাদ্যৰ ভিতৰত আছে, ধৰক তেওঁলোকে ধান খায়, তেওঁলোকে কলগছ খায়, তেওঁলোকে ঔটেঙাটো তেওঁলোকৰ আটাইতকৈ ফেভাৰেট। আমাৰ হাতীৰ আটাইতকৈ ফেভাৰেট খাদ্য হ'ল ঔটেঙা। কিন্তু আমাৰ ফৰেষ্ট বিভাগে বিগত বছৰসমূহত এই যিবিলাক হাতীৰ খাদ্য জংঘলত আচলতে নকৰিলে,
আৰু নকৰাৰ কাৰণে আজি হাতীৰ যেতিয়া খাদ্যৰ অভাৱ হয়, ভোক লাগে, তেওঁলোকে বাহিৰত ওলাই আহে আৰু প্ৰতিৰোধ য'তে পায় তাত হাতী আৰু মানুহৰ সংঘাত হয়। সেইকাৰণে ফৰেষ্ট বিভাগক আমি কৈছোঁ, এইবাৰ আমি মন্ত্ৰী হোৱাৰ পিছত আমাক এইটো ডিপাৰ্টমেণ্ট মাননীয় মুখ্যমন্ত্ৰী দিয়াৰ পিছত যে অসমৰ সকলো বনাঞ্চলত আমি মেচিভ পৰিমাণৰ কলগছ আৰু ঔটেঙা গছ আমি ৰোপণ কৰিব লাগিব, মেচিভ পৰিমাণত, যাতে হাতী আৰু বাহিৰত ওলাই আহিবলগীয়া নহয়। আমাৰ আমাৰ ৰূপজ্যোতি কৰ্মীও মোক মাজে মাজে ফোন কৰি থাকে। এতিয়া হাতী আৰু মানুহৰ ক্ষেত্ৰত আমি ৰেলৱেৰ লগতো আলোচনা কৰিছোঁ। তো যিবিলাক 9টা কৰিডৰ আছে অধ্যক্ষ ডাঙৰীয়া, সেই কৰিডৰত বহুত কৰিডৰত মানুহ বসবাস কৰি আছে। এতিয়া আমাৰ বিশেষকৈ গোৱালপাৰা জিলাত আমাৰ বনাঞ্চলসমূহত যিবিলাক ৰিজাৰ্ভ ফৰেষ্ট, তো তাত মানে কি হৈছে, তাত বহুত মানুহ বসবাস ইতিমধ্যে কৰিছে আৰু যাৰ ফলত হাতীৰ যিটো কৰিডৰ, যিটো ৰাস্তাৰে হাতী অহা যোৱা কৰে, সেইবিলাক এটা প্ৰতিবন্ধক হৈছে। গতিকে আমি এভিকশ্যনৰ কাৰণে ব্যৱস্থা আমি ল'ম। আৰু তাৰ উপৰিও মই ইয়াতে কেইটামান আমি পইণ্ট ইয়াতে আমি আনিছোঁ, সেইকেইটা পঢ়ি নিদিওঁ ইয়াত। গতিকে আমি হাতী মানুহৰ সংঘাত সম্পৰ্কত বিষয়টো খুব চিৰিয়াছলি লৈছোঁ আৰু য'ত হাতী মানুহ মাৰিছে তাত ইমিডিয়েটলি 4 লাখ টকা তেওঁলোকৰ ঘৰত দিয়া হৈছে। আৰু তাৰ উপৰিও আমাৰ হাতী আৰু মানুহৰ সংঘাতটো আমি যাতে কমাই আনিব পাৰোঁ, তাৰ কাৰণে আমি এটা ইতিবাচক দৃষ্টিভংগীৰে আমি থেংক ইউ খেতি বাতি যিবিলাকত নষ্ট হৈছে তেওঁলোকক ক্ষতিপূৰণ পাব, সেইটোত কোনো অসুবিধা নাই, সেইটো আমি কৰি দিম। গতিকে অধ্যক্ষ ডাঙৰীয়া, পদ্ম হাজৰিকাই যিটো কথা কৈছে, এইটো কথা মই তেখেতৰ কথাত একমত। আৰু আমি এটা ইতিবাচক দৃষ্টিভংগীৰে হাতী আৰু মানুহৰ সংঘাতটো যাতে আমি কমাব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা ল'ম আৰু সেইটো মই আশ্বস্ত কৰিলোঁ অধ্যক্ষ ডাঙৰীয়া। ধন্যবাদ। আইটেম নম্বৰ 5, শ্ৰী মৃণাল শইকীয়া লে কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, এষ্টিমেট কমিটিৰ মাননীয় অধ্যক্ষ মহোদয়, অসম বিধানসভাৰ প্ৰাক্কলন সমিতিৰ সভাপতি শ্ৰীযুত প্ৰশান্ত ফুকনৰ হৈ সমিতিৰ 87তম প্ৰতিবেদনখন সদনত উত্থাপন কৰিলোঁ। ধন্যবাদ। শ্ৰী শিৱ মিশ্ৰ। শ্ৰী শিৱ মিশ্ৰ সদস্য, স্থানীয় নিকায়সমূহৰ হিচাপ সমিতি, অসম বিধানসভা। মাননীয় অধ্যক্ষ মহোদয়, মই অসম বিধানসভাৰ স্থানীয় নিকায়সমূহৰ হিচাপ সমিতি মাননীয় সভাপতি শ্ৰী চক্ৰধৰ গগৈৰ হৈ সমিতিৰ 4ৰ্থ প্ৰতিবেদন অসম বিধানসভাৰ পবিত্ৰ সদনত দাখিল কৰিলোঁ। মই কমনৱেলথ পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যনৰ 2খন প্ৰতিবেদন দাখিল কৰিছোঁ। এখন হ'ল হোষ্টিং অফ দ্য মিটিং অফ দ্য ইণ্টাৰনেশ্যনেল মিডিয়াৰ CPA এক্সিকিউটিভ কমিটি and the 8th CPA India Region Conference at Guwahati, Assam, 9 and 12 April 2022. দ্বিতীয়টো, the participation of CPA Assam State Branch India Region delegation at the 65 Commonwealth Parliamentary Association Conference in Halifax, Nova Scotia, Canada, 20 to 26 August 2022. Honorable Parliamentary Minister Sri Piju Sarika. মাননীয় অধ্যক্ষ মহোদয়, মই ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষকৰ সামাজিক, অৰ্থনৈতিক আৰু সাধাৰণ খণ্ডৰ ওপৰত 2022 বৰ্ষৰ প্ৰতিবেদন নং 4 অসম চৰকাৰৰ 2020 চনৰ 31 মাৰ্চত সমগ্ৰ বছৰটোৰ প্ৰতিবেদনখন সদনত উত্থাপন কৰিম। হাউচ 1 বজালৈ 2 বজালৈ এডজৰ্ণ কৰা হ'ল। दानिया फोसावनो लादों राजेन बसुमतारीनि दिथा होनाय टेलिफिल्म हावासिनि बार। बिसागी साहेब गावबुराया
बुथारगिरि नङामोन। जाथायनि सोमोन्दै नों मा मिथिगौ? गासिबो। नोंनि मेगनजों नुदों? नुवाखै। Order, keep silence. आं नुवाखै, नाथाय आंनि बिसि गयश्रीया बिनि साखिमोन। बाथ्राया सल'बादि, बुंजोबनो सम नांगोन। मिलर्ड, आं सानो बिनो बुंनो सम होजायो। There may be a clue. Okay, proceed now. आमायसो खामानियाव मुखुबथार नामा? बानायसो हंला बिबारि थाम्फै लाबोबाय नों दा फैदों नै। जिरायलायला आमायसो। माथो खौरां लाना फैदों नोंथां? नोंसौला जांगिलाया गोब्राब लोमजालायबाय आरो हरसे थोलो गाबख्रावगासिनो दं। मेगन मोदैसो जालायथारबाय। आंलाय माथो खालामहैनांगौ जाखो? खासिनिफोर होयोबा खि राखांबोलाय खोमा। आजिखालि डाक्टार हस्पिटाल एग्रे बाग्रे थासेयावबो मानो खासिनि बन्दुकनि खोथाखौ फोथायबावोब्रा नोंसोरलाय बानायसो? खासिनि बन्दुकआ जेबोआनो नंखाया, बियो खालि जब्रानि गोसोखौ फोजोबनायबोल'। दहायलाय आमायसो गोसोनि बोलोआ थायोबा खियानो राखांबोलायो खोमा। थोर आफाया मैया आदा रायनायखौ बावलायबायगोन। बेखौबो साननानै नायनांगौ जादोंलै बानायसो। मैया फिसाज्ला आवब्लाया अजा गायनायखौ थाल्ला बन्द' खालामनो थिनदोंमोन। दिनखालाबो जोबोद गाज्रि, नंनायनि नङैनि दायना साजायनानै अजा बुथारनाय हाबायाबो सोलिगासिनो दङ। थुदोथ' होमब्ला आं जलंगालायनि। दे आफाया बहा ओंखारलांखो बिबारि? आदा हंलानि फिसाला जांगिलाया लोमजादोंनो। ए मैया आं रायनायखौ बावलायबाय बियो। दाबायदियाव दायना होननानै गुन्दा हाबफैबा मा खालाम बिलाय? फैदो फै आमायसो। माथो आदा सन्थलायानो दंखायोलाय। फैदो फै। होनना बुंदों थुलसि गसाइ ना बुंदों ओजोंहाय सोर दङ होनना बुंदों खैला दङ आग्रां दङ राजपुत दङ राजखान्थि दङ होनना बुंदों। नाम दाउखायालाय फुराखै दाउब'आलाय सोमाखै होननानै बुंदों दैमा दैयालाय उल्था बोहैयाखै होनना बुंदों। नोंलाय मानोथो सोलेर फैलिखा? नों फैदोखाय फैलागोन साननानै लिंहैब्रबनाय जाबाय आरो आं। निमाहा होदोलै। आंथ' रोंखाया ना दङ जाना जोथोन लाथोंसै। गाज्रि दामोनसोलै सन्थला आदा, आं ब्रा ब्रा लिंनायखायसो फैब्रबनाय जाबाय। ब्रा ब्रा लिंनायसो फैदों? औ बेनोथ' नोंनिया गोरोन्थिया। खोनामानो मानो फैयाखै नों? गोहैलो खालामनायावनो अजाफ्रा दुना मोनगासिनो दंलै। दायना होननानै दुना मोनगासिनो दं। जोनोमदेरसो जानो हागौ। आंथ' गोदोना थाबथानानैसो हायो। बिनि बेरामा उदैनिसो। थादो आं थांनोसै।
जोबोद इनाय जाबायलै मामाय खुंला दे आमायसो जि जाबाय जाबायसै नों नङाबा आंहालाय सोरथो दंजा रोंबावो आमायसो न'खरनि होननानै मैया हनै ब्रा ब्रा लिंहैबाय आङो ब्रा ब्रा लिंहैसेयावबो फैलाय अजाया दिनैबा मा फारखा नांनाय हारसिङै फैखो दे जा जाबाय जाबायसो बानायसो साल दाउखुमै थुलुसि आरो लथाव दै गोथार लानो लाबोदोंल' दंखाजोबो आमायसो गासिबो जगार सोर माथो आमायसोलाय आमाय नों आंखौ बोरै आमाय जाखो सेमोन फावगालिखौ बिहारि लानायनिफ्रायनो नोंलाय आंखौ बिगुमै जाया होमबा सोमोन्दोआ सोलाय सोल' जाबाय नामा गोदो आमायमोन दाबो आमायखौनो गाबज्रिगोन आं नोंनिया बिदिनोसै लेखा गोरों हिन्जावनि बाथ्रा आंलाय मा बुंनो रोंबावनो आच्छा बिबारि नों आंखौ बिगुमै लिंनो आसुसु मोनो नामा आं हले नोंखौ गुबै बिबोनां होननानैसो सानोब्रा दाबादियाव नों राजिब्ला आं नोंखौ बिहारि लानायावसो आवगायबावगोन आमाय लाजाकसै नोङो बेबायदि होननो आंहा बिहारिया दा साथामल' गुबुन हारिनिब्लाथ' दजननि बांसिन जाबावो आमाय आं दुखुथियानि फिसा जानो हागौ नाथाय आंहानि गोसोआ आंहा गैया माबारै बुं नों मानो फैदों बेहाय बे दयाराम गलादारा गामियाव मानो बेरायनो गोनां जाखो नों बेखौ मिथिया होमबा अ नों बाखिसाजोंसो फैदों औ आरो आदाबो गैया आफायाबो गैया नों एसेबां रागा जोंबाय बिबारि जों बरबाजार ब्लकनिफ्राय फैदों आं मुस्रि खोमसि बसुमतारी एसआइ बरबाजार बिथाङा जाहैबाय बिआरसिसि सतीश ब्रह्म आं मुस्रि उदां बसुमतारी बे स्कुलनि गाहाय फोरोंगिरि सिङाव फैदो सार जों फैनायनि थांखिया नोंथांनि सुदेमपुरि स्कुलनि एनरलमेन्टआ रिजाल्टआ गाहामखाय गभर्नमेन्टआ नोंथांनि स्कुलखौ मडेल स्कुल हिसाबै डिक्लेयार होनो थाखाय प्रप'ज खालामदों बेनिखायनो नोंथाङा नैबे जोंनि डाइस फर्मेटखौ आबुं खालामनानै जोंनि मावख' अफिसाव एसे थाबैनो हैनांगौ मोनसे खोन्था सार बुं बे सुदेमपुरि एलपि स्कुलाव फरायसाया 100 बारा थांनाय 10 बोसोरनिफ्रायनो फोरोंगिरि आं हारसिं हायोब्ला सारा सासे लोगो फोरोंगिरि हरोब्ला गाहाम जागौ साबगौ नों हारसिङैनो 10 बोसोर स्कुलखौ बेंबोदों आरो रिजाल्टआ बुहुमनाङै साबसिन जादों नोंथांनि स्कुलाव
सासे लोगो फोरोंगिरिया गोनांथार आं सरकारनो रिपर्टखौ हरगोन आरो सरकारा बेहाय बे स्कुलाव लोगो फोरोंगिरि हरासान्दि आं सासे शिक्षा कर्मी हरनो थाखाय स्कुलनि गामि सोलोंथाय आफादनो आं बिथोन हरगोन आरो बिनि दान बान्थाखौ जोंनि आफादानो DPP एबा सर्व शिक्षायानो गासिबो बानजोबगोन गोजोन्थों सार होमब्ला जों थांदिनि राकेश आं गनायनि बेला बयदो अ सार नैबेखौ आनैया नोंनो हरफादों बिबारी मानोबा लेंहरा नों आंहा जों सोलाबथारा बिबारी नों रागा जोंलायबाय हगार मानो एसेबां रागा जोंदों दिनै आंनि फैनायाबा मानोथो एसेबां गोबाव जाया नोंनो होनो थाखाय गिफ्ट लायदोंमोन आं थाव खैथा बुंनो लाजिथारा नोंगौ नै दे आंनो गोदोनायाव आलायनानै होनोसै नांखाया आंनो मानो दाखालि बुंनाया मा जाखो मामोनलाय ए बावफ्लादों बैसागुनि आगोल जा जगार खालामाब्ला मोनखाला नों आंखौ ए बाथ्राया बेसे सिखिरि मानसिफ्रा दि मेगन सागासिनो दङ नाथाय आंहा दि देग्लाय हाबा लानो राहा गैथ'आ होमबा दिनैनिफ्राय नों आंनि रावबो नंला बिबारी बिबारी नोंनि गोसोआ मानो इसेबां गोरलै बिबारी दे आं दिनैनो आइ आफाजों सावरायसिगोन नोंखौ आं न'नि माइनाव खालामनानै लानोसै आं नों फोथाय बिबारी नों नङाब्लाखि आं मालाय बे संसाराव थांनानै थानो हागोन नंमारगौथ' नोंगौ सैथोथार या उदां व्हाट्स सो फाइन आर यू आई लव यू डार्लिंग आई लव यू
संसार बे मिजिं बे सीमा जानो मा मैया मैया जानो मा आफोद बे जोनोम बे जिउआ बे मिजिं बे सीमा सुखु गाबनाय मिनिनायजों गेलेलांगोन जों गाबनाय मिनिनायजों गेलेलांगोन बे जोनोम बे जिउआ बे मिजिं बे सीमा संसारनि खान्थिजों जुलिनि दौलेंजों सानस्रिलांगोन जों लैथो गेजेरजों संसार बे मिजिं बे सीमा जानो मा मैया मैया जानो मा आफोद बे
संसार बेनजर बेगर्ब बेमिजिं बेसिमां बिबारि नोंहालाय माथो एसेबो लाजि गैथारालाय दा बावैनो नोंनि आरो आंनि जुलिनि रादाय जासिगोन जुलिया जागोन आंजों नाथाय आद्दाखौ मारिदों गुबुनजों बोरै जाखो बाथ्रायालाय रुवाथि साफ्रोमखौबो नागारा नोङो लाजिया नोङो फौसाले जानानै बेबादि बाथ्रा बुंनो थौ दां गारिया सालायदो एसेबां लज्जा Shut up! Hai Gaura, Gaura. दावराव दाखालाम हा मा जादों फालाय जादों गोबां जाथारदों फै फै जिरायफै अ मोनलायनाय दंलाय खोमा Shut up! ए आंना गोरोन्थि जालायबाय गामियाव जोबोद गुलाय गुजाय जाबाय गावबुरा हाबा जायालासे लाइन मारिनाय बेरायलायनाय बन्द खालामनांगौ आं बुजियाखिसै सावलुन बुजियाखैब्ला बै दुनालि गाथोन सेराव मावजि बुन्दाबादि जमनानै थाहै होमब्ला नुगोन बे गामिनि बारहावाया माबादि हाद्रिजों सोमख्रि जागासिनो दङ खुरदै नै गावबुरा नोंसारला उदाङा नाजों अजानि फिसाजो बिबारिजों रंजादों मोसादों गोबालायदों मिथिबाय उदां नोंनि सोमोन्दै मा खोनागासिनो आंलाय मा खोनादों आफा नायल' जाल' सासेल' फिसा होननानै दाव दाव अनबोदों फेदेरदों खांबोदों नों दा देरनानै जोंनि गन्थं हासुनायखि मोजां जादों दाबि मा जादों मानि दावराव दावसि खालामलायखो आवसेवालाय ए उदां फिसा नों फैबाय औ आइ आं स्कुल गनानै बिबार उनाव हाबहैदोंमोन बेनिखायनो देरि जादों बिबारि मा सोमोन्दो दं नोंहालाय बिबारिजों आफा हामबाय आवसाव मानसिया मानसिनि न'आव थाङाबा अनज्लायाबा संसारा बोरैथो जानांगौ जाखो थां आफा ओंखामा सुलायबायगोन जाहैदो नोंनो लायहोग्राया नोंनो सुलु होग्राया गांगोथि सुनाय आखाइ आथिं रानाय दाउ मैनाखौ मानोथ' गजबबाय थानो लुबैदों नोंलाय बदनाम जादों बदनाम बै नाजों अजानि फिसाजोखौ लानानै आं समाजनि जेबो बेरखांवाखै आफा होमब्ला बिबारि न'आव मानो थांबाय थायो आं बिबारिखौ गोसो थोयो खोनाबाय नुबाय नोंसोरलाय लाजिया सोंजा मा बुंदों उदां नों बिबारिखौ गोसो थोयो औ आइ आं बेखौ हाबा खालामगोन दिनै आं नोंसोरनो फोरमायनो सानदोंमोन हाबा खालामगोन हाबा बे जेब्लायबो जानो हाया नों बे सिमांखौ दा खालाम फिसा नों रोंबाय राबाय बिफानि मान सनमानखौ लाखिनांगोन आं बिबारिजों समाय लाखाबाय आइ जों नागारलायनो हानाय नंला होमब्ला नों सानदो नोंहा बे न'खराव जायगा गैलिया मा औ न'खर आरो बिबारि बबे उदांनि थाखाय गोनांसिन उदा बेखौ बिजिरना नायगोन आं साननो सुजुग होबाय उदां फिसा नों मा सानखो आं बिबारिखौ गोनांसिन सानबाय नों आंखौ नागारलाङोबा आं कि सहायनो हागोन उदां नों राजिब्ला नोंखौ लांफैगोन आं आइ
Item number 23. মাননীয় অধ্যক্ষ মহোদয় আপোনাক অলপমান দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আগবেলা এটা উত্তপ্ত পৰিস্থিতি হৈছিল আপুনি এই বিষয়টোলৈ ৰুলিং দিলে আমি সকলোৱে মানি ল'লোঁ কিন্তু এতিয়া দেখিছোঁ আধা ঘণ্টা আগতে টিভিত কিছু বাতৰি ওলাইছে য'ত বিৰোধী দলৰ বিধায়কসকলৰ ওপৰত CBI তদন্ত হ'ব লাগে তেখেতসকলে চুৰ ডকাইতক সমৰ্থন কৰে জেহাদীক সমৰ্থন কৰে এখেতসকল কেনেকৈ বিধানসভালৈ উঠি আহিলে নিৰ্বাচিত হৈ চিন্তাৰ কাৰণ এনেধৰণৰ মন্তব্য আমাৰ সন্মানীয় সদস্যজনে কৈছে এনেকুৱা ধৰণৰ সন্মানীয় সদস্য এজনে যদি নিজৰ বিধানসভাৰ সতীৰ্থসকলৰ বিষয়ে এনেকুৱা অভিযোগ আনে যিটোৱে আমাৰ সদনৰ গৰিমা ম্লান কৰিব আমাৰ সদনখনত ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি যায় ৰাইজে যাক ভাল পায় ব্যক্তিগতভাৱে হ'ব পাৰে অথবা দলীয় নীতি নিৰ্দেশনাৰ বাবে তেনেসকল সদস্য আহিছে গতিকে যদি এটা কথা কোৱা হয় আমাৰ দেশত আইন প্ৰণয়ন হৈছে চুৰ ডকাইতে শাস্তি পাব তাত যদি কোনোবাই বাধা দিয়ে তেখেতসকলেও শাস্তি পাব আইন অনুসৰি কিন্তু এনেকৈ যদি সদনৰ সদস্যসকলৰ ওপৰত ডাইৰেক্টলি অভিযোগ আনে যে তেখেতসকল আৰু এখন গাড়ী চুৰ হৈছে আজি দুদিন আগত আমাৰ চৰকাৰী গাড়ী তাতো বিৰোধীৰ হাত আছে বুলি কৈছে যেতিয়া পুলিচে এনেকুৱা কথা কৈছে নি এই ক্ষেত্ৰত পুলিচকো আমি জবাবদিহি কৰিব লাগিব যে বিৰোধী কিবা আছে নেকি সেই গতিকে আপোনাৰ সন্মুখলৈ বিষয়টো আনিলোঁ আৰু এইটো আপুনি তেনেকুৱা ব্যৱস্থা এটা আশা কৰিলোঁ এইটো হ'ব নালাগে হকিটো মই কৈছোঁ এইটো কথা হ'ব নালাগে তথাপিতো সদায় বাহিৰৰ কথা সেইদিনাখনো মোক এগৰাকী সদস্যই কৈছে অসমৰ চব অপৰাধ বোলে মই কৰোঁ তথাপিতো আমি বিধানসভালৈ অনা নাই কিন্তু হ'ব নালাগে সেইটো মই কৈছোঁ মই অপৰাধী দলক মোক কৈছে মই অসমৰ চবতকৈ ডাঙৰ অপৰাধী গোটেই অসমৰ অপৰাধ বোলে মই কৰোঁ তথাপিতো আমি বিধানসভালৈকে অনা নাই এইটো যদি আপোনাৰ ওপৰত কৈছে ইয়াৰ ওপৰত ভৱিষ্যতে যেনে নকয় ভৱিষ্যতে যেনে নকয় কৈ দিলে মই কৈ আছো আপুনি ৰুলিং দিছে ছাৰ না মই কৈ আছো এইটো কাৰণে হ'ব বহক হ'ব মই সন্মানীয় সদন যেটো কথা আমাৰ LOP ডাঙৰীয়াই হাউচত এতিয়া উত্থাপন কৰিছে এই বিষয়বোৰ সিৰিয়াস আৰু প্ৰত্যেকজন বিধায়কৰে আমাৰ সদনৰ মানে গৰিমাটো বজাই ৰাখিব লাগে আৰু হিতৰ কাৰণে আগতে মই আজি যেটো অলপমান আমাৰ মাজত কিবা হৈ গৈছে অপ্ৰীতিকৰ সিচুৱেশন তাৰ পিছত মই ৰুলিং দি ফালে কৈছিলো যে প্ৰত্যেকজন বিধায়কে যাহাতে এটা শিষ্টাচাৰটো ৰাখিফালে মানে চলি যায় গতিকে যেটো বাহিৰত সদনৰ গৈ যিবোৰ মন্তব্য ৰাখিছে যি ধৰণৰ কথাটো উত্থাপন কৰিছে এয়া দুৰ্ভাগ্যজনক মানে আমাৰ সদনৰ পৰা হেতু হ'ব লাগে আৰু সকলোকে মই সেই কাৰণে অনুৰোধ কৰিছো আৰু অনুকয় আছো যে তেনেকুৱা ধৰণৰ হ'ব নালাগে গতিকে ব্যক্তিজন নাই তথাপিও এটা হাউচৰ হৈছে নিশ্চয় মানে ভৱিষ্যত যাতে হেতু হ'ব না মই এটা ক'ব বিচাৰিছিলোঁ ছাৰ ছাৰ নাই জাষ্ট এটা কথা নাই নকম নেকি কৈছে তাৰপিছত আপুনি ৰুলিং দিছে ছাৰ আপুনি এটা বস্তুৰ ওপৰত ৰুলিং দিছে এতিয়া যদি তাৰপিছত আকৌ কথা বাৰ্তা হয় তেনেহ'লে গোটেইকেইটা MLA অপমান কৰা হয় এই হাউচখনক অপমান কৰা হয় আমি ইয়াত চৰ্চা কৰি আছিলো আৰু লাগিলে এনকোয়াৰি দিয়ক আমি লিডাৰখিনিক লৈ পেলাই আলোচনা কৰিছিলো এটা এনকোয়াৰি দিব লাগে ছাৰ হয় আমাৰ ওপৰত এনকোয়াৰি দিব লাগে আৰু টুৰ যদি হয় আমাৰ ওপৰত এনকোয়াৰি দিব লাগে তো আমাক এনকোয়াৰি লাগে তো ঠিক আছে আমাৰ সকলো অপজনে একে কথাই পাতি আহিছে নহয় জানো বাহিৰত আপোনালোকে নিবিচাৰে জানো হ'ব গুৰুত্বটো সহকাৰে লোৱা হৈছে অধ্যক্ষ মহোদয় এই কাৰণে যিজন ব্যক্তিৰ নাম লৈছে তেওঁ সদনত নাই সঁচাকে CBI এনকোয়াৰি দি দিব লাগে আমাৰ ওপৰত কিন্তু তেনেকুৱা হ'ব নালাগে মই এইটো ক'লো মহোদয় আপোনাৰ অনুমতি সাপেক্ষে দি আসাম ইৰিগেশ্যন এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে উত্থাপন কৰিলোঁ মই এতিয়া বিধেয়কখন সদনত বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল যে সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো হ'ল মানে অধ্যক্ষ মহোদয় এইটো পাৰ্ট এইটো ভোট হ'ব লাগে এইটো ভোটিং হৈ যাওক কোনটো ভোটিং হৈ যাওক নহয় ভোটিং হৈ যাওক কৰাম হৈছে ভোটিং হওক
হাউচকৈ কৰা ভোটিং হওক মই এইটো মুখেদি এতিয়া আসাম ইৰিগেশ্যন এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন দফাই দফাই বিবেচনাৰ বাবে লোৱা হওক 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব 2 নং দফাত মাননীয় সদস্য শ্ৰী অখিল গগৈৰ 3টা সংশোধনী আছে আপুনি সংশোধনী 3টা উত্থাপন কৰিবনে অখিল গগৈ ডাঙৰীয়া বহুত মাজত লৈ আহিলে নহয় এতিয়া বস্তু উলিয়াই ল'ব লাগিব অকমান সময় আমি সিৰিয়ালি তাৰমানে না অনাৰেবল মিনিষ্টাৰ ৰিকুৱেষ্ট কৰিছে 23 item number 23 irrigation copy আছে যদি দি দিয়ক আমাৰ ইয়াৰ পৰা 23 পাইছে নাই 45 খন বিল অধ্যক্ষ মহোদয় মানে 22 আইটেম নম্বৰ আজিৰ লিষ্টটো চাই লওক বুঝো 45 খন আনি ইয়াত আছে নেকি? কেনেকে ধেৰ আছে নহয় কাগজ আরে এটা আইটেমটো লিখা নাই এইটো মুকে কেলে আখা ইৰিগেশ্যন নেকি চাই লওক ইৰিগেশ্যন আহিলা না ইৰিগেশ্যন পালো পালে অধ্যক্ষ মহোদয় I beg to move in proposed subsection 6 of subclause 2 of clause 2 of proposed bill, the figure and word 20,000 appearing in the line 5 shall be substituted by the figure or word 5,000. Number 2, I propose proviso of subclause within bracket 6 of subclause Roman 2 of clause 2 of the proposed bill, the figure and words 5,000 occurring in the line 3 shall be substituted by figure and word 2,500. In proposed section section 3.2, in proposed second proviso of subclause within bracket 6 of subclause Roman 2 of clause 2 of the proposed bill, the figure and word 2,000 occurring in the line 2 shall be substituted by the figure and word 1,000. মই আৰু বিশেষ একো ক'ব নোৱাৰো প্ৰস্তাৱ উত্থাপন কৰি দিলো কাৰণ বহুত ডাঙৰ ডাঙৰ বিল আছে কেবিলাকত ক'বলৈ লাগিব তো এতিয়া মই মাননীয় সদস্য শ্ৰী অখিল গগৈয়ে দিয়া সংশোধনী 3টা সদনত দাঙি ধৰিলো যিসকল মাননীয় সদস্য সংশোধনীৰ সপক্ষে আছে তেখেতক কক হয় যিসকল বিপক্ষে আছে তেখেতক কক নহয় মই ভাবো নহয়ৰ সপক্ষে সংশোধনী 2টা নাকচ হল এতিয়া 2 নং দফাটো বিধেয়কখনৰ অংশ হল 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল অন্য সদস্য সপক্ষে আছে তেখেতক হয় যিসকল বিপক্ষে আছে তেখেতক কক নহয় বাবু হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হল এতিয়া মাননীয় মন্ত্ৰী শ্ৰী অশোক সিংঘাল ডাঙৰীয়া বিধেয়কখন পাইকনৰ বাবে উত্থাপন কৰিব মাত্ৰ 18 জন আছে ইনক্লুডিং অনাৰেবল মিনিষ্টাৰ 18 জন আছে আমি অনাৰেবল জনৰ বেছি আছো নহয় অনাৰেবল মিনিষ্টাৰ তেতিয়ালে ভোটিং যাওক হয় নহয় তো ভোটিং হৈ যাওক আপুনি বিল পাছৰ কাৰণে মোক ক'ব হয় নহয় ভোটিং হৈ যাওক মাত্ৰ 18 হয় নহয় মাননীয় অধ্যক্ষ ভোটিং হলে ভাল হ'ব বিল 2000 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিলো এতিয়া ভোটিং হৈ যাওক ভোটিং মানুহ নাই আপোনালোকৰ মানুহ নাই এতিয়া মই দা আসাম ইৰিগেশ্যন এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন সদনৰ পাৰিতকৰণৰ বাবে দাঙি ধৰিলো যিসকল মাননীয় সদস্য বিধেয়কখনৰ পক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে বিধেয়ক পাৰিত হল হ'ব এইটো হৈ গল এতিয়া আইটেম নং 24 মাননীয় শ্ৰী অশোক সিংঘাল মহোদয় আপোনাৰ অনুমতি সাপেক্ষে দি আসাম ইৰিগেশ্যন ৱাটাৰ ইউজাৰ্ছ এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে উত্থাপন কৰিলো মই এতিয়া আসাম ইৰিগেশ্যন ৱাটাৰ ইউজাৰ্ছ এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন সদনত বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলো প্ৰশ্নটো হ'ল যে যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া দি আসাম ইৰিগেশ্যন ৱাটাৰ ইউজাৰ্ছ এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হওক 2 আৰু 3 নং দফা 2টা বিধেয়কখনৰ অংশ হ'ব
যিসকল মাননীয় সদস্য দফা 2টাৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে এটা 2 আৰু 3 নং দফা বিধেয়কখনৰ অংশ হল। 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হল। এতিয়া মাননীয় শ্ৰী অশোক সিংঘাল ডাঙৰীয়াই দ্য আছাম ইৰিগেশ্যন ৱাটাৰ ইউজাৰ্ছ এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন পাৰিকৰণৰ বাবে উত্থাপন কৰিব। এতিয়া মই বিধেয়কখন সদনৰ পাৰিকৰণৰ বাবে দাঙি ধৰিলোঁ। যিসকল মাননীয় সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে বিধেয়কখন পাৰিত হল। এতিয়া আছে আইটেম নম্বৰ 38 মাননীয় শ্ৰী অশোক সিংঘাল। মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই আসাম স্লাম এৰিয়া ইম্প্ৰুভমেণ্ট এণ্ড ক্লিয়াৰেন্স এমেণ্ডমেণ্ট বিল 2022 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ। মই এতিয়া বিধেয়কখন সদনত বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল যে যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া দি আছাম স্লাম এৰিয়াছ ইম্প্ৰুভমেণ্ট এণ্ড ক্লিয়াৰেন্স এমেণ্ডমেণ্ট 2022 বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হওক। 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। 2 নং দফাত মাননীয় সদস্য শ্ৰী কমলক্ষ দে পুৰুষাস্তৰ এটা সংশোধনী আছে। আপুনি সংশোধনীটো উত্থাপন কৰিবনে? অধ্যক্ষ মহোদয়, I beg to move in clause 2 of the proposed bill, the word 5 working in the line 5 shall be substituted by the word 10. একেলগে গোটেইকেইটা কৈ দিম নেকি স্যাৰ? আৰু দুইটা আছে যে এইখনতে আছে, এইখন বিলত কি? হয়। In clause 3 of the proposed bill, the word 5 occurring in line 5 shall be substituted by the word 1. অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰিছিলোঁ 4 নম্বৰটো কৈ দিয়ে। 4 নম্বৰ দফাটো কৈ দিয়ে। 4 নম্বৰ কৈ দিম নেকি? আপোনাৰে হয়। In clause 4 of the proposed bill, the word 5 occurring in the 6 shall be substituted by the word 1. ক'ব কিবা? অকণমান কৈ দিম স্যাৰ। স্যাৰ, কথা হৈছে কি আজিৰ দিনত গোটেইকেইটা যিকেইটা আমাৰ বিল আছে, আমি গোটেইকেইটা বিলৰ প্ৰায় একে, কথাটো একে আৰু। তো এনেকুৱা হৈছে কথাটো যে আমাৰ আজিৰ দিনত যে আমি চাওঁ, যদি কালি আমি যদি কিবা বেগাৰ এজনে ভিক্ষা কৰি থাকিলেই হেৰিয়া নহয়। আজিৰ দিনত এনে এটা পৰিৱেশ হৈছে, মই ভাবোঁ যে আজি আমাৰ যিটো ইনকাম চ'ৰ্চ যিটো আছিলে, চাগে মই এটা কোম্পানীত আমি কাম কৰিছিলোঁ আজিৰ পৰা 10 বছৰ আগতে। কাম কৰোঁতে আমি 15,000 টকা পাইছিলোঁ আৰু 15,000 পাইছিলোঁ কিবা এটা কোম্পানীত কাম কৰি কেনে। এতিয়া আমি কাম কৰিছোঁ, আমি হয়তো বা 15,000 পাইছোঁ, কিন্তু জিনিসপত্ৰৰ দাম যেনেকুৱা বৃদ্ধি পাইছে, এইটো কাৰণে মই ভাবোঁ যে আজি প্ৰত্যেকটা ক্ষেত্ৰত যদি এনেকুৱা মানে 1,000ৰ পৰা 10,000, 15,000, 20,000 এখন বঢ়োৱা হয়, তেনেহ'লে মই ভাবোঁ যে মানুহৰ ওপৰত বিৰাট এটা হেঁচা এটা হ'ব। আপুনি চাওক ছাৰ, এটা আমি ডাটা আপোনাক দিছোঁ। 2014 আমাৰ পেট্ৰল আছিলে 55, এতিয়া হৈছে 100। 2014 ডিজেল আছিলে 45, 90 হৈছে। গেছ 400 আছিলে, এতিয়া 1,100 টকা হৈছে। দুধ 36 আছিলে, এতিয়া 60 হৈছে। এতিয়া জিনিসপত্ৰৰ দাম বাঢ়িছে, কিন্তু ইনকাম চ'ৰ্চ আমি এটা বাঢ়িছে। মই ভাবোঁ যে এতিয়া হয়তো আমি 15,000 টকা পাইছিলোঁ, এতিয়া এটা অৰুণোদয় যোগ হৈছে, মানে 16,000 টকা হৈছে। কিন্তু এতিয়া যেতিয়া 16,000 হৈছে, এই যে জিনিসপত্ৰৰ দাম যেতিয়া বাঢ়িছে, আমাৰ এজন মানুহে যেতিয়া বজাৰ কৰোঁতে যায়, তেতিয়া এই 15,000 ইনকাম তেওঁৰ হয়তো 22,000-23,000 টকা মান্থলি তেখেতৰ হেৰিয়াটো লাগে, খৰচটো লাগে। এইটো কাৰণে মই ভাবোঁ মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম, যিটো মানে হেৰিয়াত স্লেবৰ টকাটো বঢ়াইছে, এই বঢ়াই যাতে কমাই দিলে মানুহক এটা উপকৃত হ'ব। ইমান বেছিকৈ যদি বঢ়াই দিয়া হয়, তেনেহ'লে মানুহৰ বিৰাট
মানে মানুহৰ প্ৰব্লেম হ'ব বুলি মই আশা কৰিছোঁ মন্ত্ৰী মহোদয়ৰ পৰা সদ উত্তৰ বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, এই গোটেই প্ৰক্ৰিয়াটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ব্যৱস্থা লৈছে এই ব্যৱস্থাটো হ'ল ৰিফৰ্ম, পাৰফৰ্ম এণ্ড ট্ৰান্সফৰ্ম। এই ৰিফৰ্মছ এজেণ্ডাবোৰ আমি লাহে লাহেকে বিবেচনাৰ কাৰণে সদনত আনি এই চেঞ্জেছবোৰ এক্টত হৈ আছে। Decriminalization of different acts. আজি চৰকাৰে IPC আছে, CRPC আছে, তাৰ জৰিয়তে ব্যৱস্থা ল'ব পাৰি যদি কোনোবাই কিবা পাব্লিক প্ৰপাৰ্টি নষ্ট কৰে বা প্ৰত্যেকটো ইয়াৰ কাৰণে ব্যৱস্থা আছে। কিন্তু এক্টবোৰত যে ইনপ্ৰিজমেণ্টৰ কথাবোৰ কোৱা হৈছে তাক ওলাই দি পেনাল্টিটো অলপ বঢ়াই দিয়া হৈছে। আৰু এই পেনাল্টিটো কাৰ ওপৰত লাগিব? মূল্য বৃদ্ধিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। পেনাল্টি ৱৰ্কছ এজ এ ডিটাৰেণ্ট ফৰ দি অফেণ্ডাৰ। কোনোবাই অপৰাধ কৰাৰ কাৰণে অপৰাধ কৰাৰ পৰা বিৰত থাকিব, তাৰ কাৰণে পেনাল্টিবোৰ বঢ়াই দিয়া হৈছে। আমি নিবিচাৰোঁ যে পেনাল্টিবোৰ মানে মানুহে পেনাল্টি দিব লাগে, কিন্তু পেনাল্টি হ'লে মানুহে অপৰাধ কৰাৰ পৰা বিৰত থাকিব, এটা ডিটাৰেণ্ট হিচাপে কাম কৰিব। তাৰপিছতো যে মানুহে নকৰিব বুলি ক'ব নোৱাৰি, যাৰ মানে স্বভাৱে চৰিত্ৰ তেনেকুৱা মানুহটো অপৰাধ কৰিব। কিন্তু বেচিকলি আইডিয়াটো হ'ল যে ডিক্ৰিমিনেলাইজেশ্যন অফ এক্ট, আৰু তাৰ জৰিয়তে জুডিচিয়াৰীৰ ওপৰত প্ৰেছাৰ, সৰু সৰু ক্ৰাইম, 1 মাহৰ জেল, 1 মাহৰ জেলৰ কাৰণে তাৰ বিবেচনা নহয়, কোনো ব্যৱস্থা নহয়, আৰু এই মানুহটো এনে 1 বছৰ 1 মাহ থাকিব লগা হয়। তাৰ কাৰণে যিটো ব্যৱস্থা আছে IPCত আছে, তাৰ কাৰণে CRPCত ব্যৱস্থা আছে, প্ৰত্যেকটো জাগাত ব্যৱস্থা আছে। আৰু এই কাৰণে ক্ৰিমিনেলাইজেশ্যন পৰ্চনটো এক্টৰ পৰা আমি ওলাই ৰিফৰ্মছৰ কাৰণে এই কামটো কৰা হৈছে। আৰু এই পইচাটো যিটো বঢ়োৱা হৈছে, আমি বিচৰা নাই, চৰকাৰে বিচৰা নাই যে মানুহে 10,000 টকা দিব লাগে বা 20,000 টকা দিব লাগে, কিন্তু 10,000 20,000 টকা থাকিলে ডিটাৰেণ্ট হিচাপে এইটো কাম কৰিব, এই কাৰণে প্ৰস্তাৱটো অনা হৈছে। ধন্যবাদ। অধ্যক্ষ মহোদয়, মই যিবোৰ কৈছিলোঁ বা আমি যদি উদ্যোগ নকৰোঁ তেনেহ'লে পাছ হৈ যাব, হয়তো বা এতিয়া মোটামুটি বিধায়কবিলাক আহি পাইছে। আৰু মোৰ কথাটো হৈছে কি যে আল্টিমেট কথাটো হৈছে এনেকুৱা যে ডিক্ৰিমিনেলাইজ কৰা হৈছে। অৰ্থাৎ আমি এটাই বিচাৰিছোঁ যে ক্ৰিমিনেল ক্ষেত্ৰত হয়তো বা আপোনালোকে আগতে যিটো আছে সেইটো বঢ়াই দিয়া হওক, আৰু কিন্তু এই যে পেনাল্টিৰ ক্ষেত্ৰত যিটো হেৰি কৰা হৈছে, এইটো হয়তো বা স্লেবটো কমাই দিলে ভাল হ'ব। নহ'লে মই ভাবোঁ যে মানুহৰ হেৰি এইটো এটা বস্তু কৰক, ক্ৰিমিনেল ছেকশ্যন যিটো আছে এইটো লাগিলে বঢ়াই দিয়ক আপোনালোকে, কিন্তু পেনাল্টিৰ ক্ষেত্ৰত এইটো যাতে অকণমান কম কৰা হয়, এইটো আমি হ'ব। তো বেচিক যিটো আইডিয়া, বেচিক আইডিয়াটো আমি চবে উপলব্ধি কৰিব লাগিব যে ক্ৰিমিনেল প্ৰভিজনছ এক্টবোৰৰ পৰা ওলাই দিয়া হৈছে এইটো পাৰ্টিকুলাৰ ইৰিগেশ্যন এক্টৰ পৰা। আৰু তাৰ ফলত যদি কোনোবাই কালি জলসিঞ্চন বিভাগৰ সুইচ গেট এটা নষ্ট, এইটো পাব্লিক প্ৰপাৰ্টি নষ্ট কৰাৰ কাৰণে তাৰ ব্যৱস্থা পুলিচে নিজে ল'ব পাৰে। তাৰ কাৰণে ডিপাৰ্টমেণ্টৰ এক্টৰ জৰিয়তে নহয়, IPC CRPC জৰিয়তে ব্যৱস্থাটো ল'ব পাৰে। চ' এক্টবোৰ ডিক্ৰিমিনেলাইজ কৰিব খুজিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু লগতে পেনাল্টিটো অলপ বঢ়াই দিব লাগে। যেতিয়া এক্ট বনোৱা হৈছিল তেতিয়া যিটো পেনাল্টি আছিলে বহুত কমকে ধৰা হৈছিলে। আজি 30 বছৰ 40 বছৰ 50 বছৰ আগতে এক্ট বনোৱা হৈছিলে, এইকাৰণে বঢ়াই লোৱা হৈছে। আৰু মানে মন্ত্ৰী ডাঙৰীয়াই যদি বিচাৰিছে মানে কমাব লাগে 500 টকা কমাই দিয়াত আমাৰ আপত্তি নাই, 500 টকা কমাই দিয়ক। অধ্যক্ষ মহোদয়, মই খালি এইটোত এটা পইণ্ট বিচাৰিছোঁ যে আচলতে এই যে কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ যিটো প্ৰভিজন ৰখা হৈছিল, কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰৰ মূল পাৰ্পাছটো কি আছে? তেখেতসকলক পানিছমেণ্ট এটা থাকিব লাগে, যে পানিছমেণ্টটো খালি মানিটাৰী পানিছমেণ্টলৈকে যদি ট্ৰান্সফাৰ কৰাৰ কৌশল, আল্টিমেটলি ৰেভিনিউটো বঢ়াৰ কৌশল, নে আচলতে সেইজন মানুহ ৰেক্টিফিকেশ্যন হ'বৰ কাৰণে যদি ব্যৱস্থা, বহুত মানুহ যে পইচা আছে, যাৰ পইচা আছে, সে 10,000 তেতিয়া সেই পইচাটো সেইটো ক্ৰাইম কৰিলে 10,000 দিব, ক্ৰাইমটো শেষ হৈ গ'ল। ধনী মানুহবিলাক সদায় ক্ৰাইম কৰাৰ স্কোপ পাব। অনাৰেবল মিনিষ্টাৰ, কথাটো হৈছে হ'ব মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিব। বহুত মানুহ টকা থাকিব পাৰে, কিন্তু জেলৰ ভয়, মন্ত্ৰী ডাঙৰীয়া ক'ব, যিটো জেলৰ ভয় সেইটো মান সন্মানৰ লগত জড়িত। হ'ব, সেইকাৰণে মই ক'ব বিচাৰিছো যে মানিটাৰী মন্ত্ৰী ডাঙৰীয়া জবাব দিব। কোৰ্টৰ পানিছমেণ্টটো থাকিব। বুজি পাইছো আপোনাৰ বিষয়। অধ্যক্ষ মহোদয়, মাননীয় সদস্য ডাঙৰীয়াই হয়তো বুজা নাই, মই কি ক'লো যে ইৰিগেশ্যনৰ এক্টৰ পৰা জেল যোৱা যিটো প্ৰভিজন আছে, এই প্ৰভিজনটো ওলাই দিলেও
IPC আছে, CRPC আছে, ধনী হওক দুখীয়া হওক এই দেশৰ সংবিধান প্ৰত্যেকৰ কাৰণে সমান। কোনোবাই যদি পাব্লিক প্ৰপাৰ্টি নষ্ট কৰে তাৰ ওপৰত ব্যৱস্থা ল'ব পৰা স্কোপ এতিয়া কথাটো হৈছে অধ্যক্ষ মহোদয়, এতিয়া কথাটো হৈছে মোৰ পইচা আছে, মই কিবা এটা ক্ৰাইম কৰি আপুনি বুজাই নাই ক্ৰাইমটো শেষ হৈ যাব। IPC মই বুজি পাওঁ, আপুনি অধ্যক্ষ মহোদয় মই বুজি পাওঁ। IPC আৰু CRPC ডিফাৰেন্সটো কোনখিনিত আছে? ক্ৰিমিনেল প্ৰচিডিউৰ কিয় হাত দিব? ঠিক ক্ৰিমিনেল প্ৰচিডিউৰটো যিটো দিব IPCৰ পেনাল্টিটো অনলি মেনিটেৰী পেনাল্টি, জেলৰ পেনাল্টি কিয়? অধ্যক্ষ মহোদয় জবাব দিলে, ঠিক আছে, ৰিপ্লাই দিলে। এতিয়া আৰু বুজা নাই বুলি কিয় ক'ব? হ'ব বুজি পাইছো, IPC আৰু CRPC নাপাওঁ নেকি? ইয়াৰটো আৰু কিবা কৰিব নোৱাৰে, ৰিপ্লাইটো দি দিলে তেখেতে। এতিয়া উইড্ৰল কৰি ল'লে মচনটো, সেইকাৰণে 2 নম্বৰ দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সংশোধনীৰ অপক্ষে আছে তেখেতসকলে কিয় সংশোধনীটো উঠাই ল'লে, সেইকাৰণে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। এতিয়া 3 নং দফাটোৰ সংশোধনীও উঠাই ল'লে, সেইকাৰণে 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। 4 নং দফাটোও মানে দফাটোৰ সংশোধনী উঠাই ল'লে, সেইকাৰণে 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। এক নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। কোনটো আছে? অধ্যক্ষ মোৰ আছিল 4 নম্বৰ দফাটো, হয় ঠিক আছে। মইতো উঠাই লোৱা নাই নহয়, আৰু এইটো উঠাই নলওঁ, কাৰণ ডিক্ৰিমিনেলাইজেশ্যন যিটো কৰিছে ইতিমধ্যে হ'ব, আপুনি মুভ কৰক, আপুনি মুভ কৰক, আপুনি মুভ কৰক। হয়, মুভ কৰিছোঁ এইটো। I beg to move in clause 4 of proposed bill, the words appearing in line 5 shall be substituted by the following words: imprisonment which may extend to 2 months or সেইটো থাকিব লাগে বুলি কৈছোঁ। 2 মাহ যিটো জেল দিয়াৰ ব্যৱস্থা আছিলে সেইটো থাকিব লাগে বুলি মই কৈছোঁ। এতিয়া মই শ্ৰী অখিল গগৈ ডাঙৰীয়াৰ সংশোধনীৰ প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। যিসকল মাননীয় সদস্য সংশোধনীৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী নাকচ হ'ল। এতিয়া 4 নং দফাটো বিধেয়কৰ অংশ হ'ল। 1 নং দফা পৰিসৰ আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। এতিয়া মাননীয় শ্ৰী অশোক সিংঘাল ডাঙৰীয়াই বিধেয়কখন পাৰিকৰণৰ বাবে উত্থাপন কৰিব। মহোদয়, মই আসাম স্লামছ এৰিয়া ইম্প্ৰুভমেণ্ট এণ্ড ক্লিয়াৰেন্স এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিলোঁ। এতিয়া দ্য আসাম এৰিয়া ইম্প্ৰুভমেণ্ট এণ্ড ক্লিয়াৰেন্স এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন সদনত পাৰিকৰণৰ বাবে দাঙি ধৰিলোঁ। যিসকল মাননীয় সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখন পাৰিত হ'ল। এতিয়া আইটেম নম্বৰ 9, দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ আসাম এমেণ্ডমেণ্ট বিল 2022 মাননীয় মুখ্যমন্ত্ৰী হয় আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ ডাঙৰীয়া উত্থাপন কৰিব। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে দি কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ আসাম এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে উপস্থাপন কৰিলোঁ। মই এতিয়া বিধেয়কখন সদনত বিবেচনাৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল যে যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ আসাম এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হওক। 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। 2 নং দফাত মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম আৰু তেখেতৰ সহযোগীসকল দিয়া এটা সংশোধনী প্ৰস্তাৱ আছে। আপোনালোকে সংশোধনী প্ৰস্তাৱটো উঠাই ল'ব। নাই
তো কি এবচেণ্ট এবচেণ্ট গতিকে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ব 3 নং দফা মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগীসকলে দিয়া এটা সংশোধনী আছে ইয়াৰ লগতে মাননীয় সদস্য শ্ৰী অখিল গগৈ দিয়া দুটা সংশোধনী আছে আৰু মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগীসকলে লগতে মাননীয় শ্ৰী অখিল গগৈয়ে আপোনালোকে মুভ কৰিবৰ কাৰণে মই অনুৰোধ কৰিম মাননীয় অধ্যক্ষ মহোদয় আমাৰ বিধানসভা চৰকাৰী পক্ষৰ কাৰ্যসূচী অনুসৰি আহ্বান কৰা হয় আৰু আমি বিচাৰিলেও চৰকাৰী পক্ষই কোনো তেখেতসকলৰ জৰুৰী নাথাকিলে আহ্বান নকৰে আৰু আপুনি পৰিচালনা কৰিব লাগে বিশেষকৈ চৰকাৰী পক্ষৰ কাম হ'ল ৰাইজৰ সহায় সুবিধাৰ বাবে আইন প্ৰণয়ন কৰা আৰু আইন প্ৰণয়ন কৰাটো এটা দীঘলীয়া প্ৰক্ৰিয়া কি বিষয়ত কৰিব লাগে সেই কথাখিনি ৰাইজৰ ওচৰলৈ আগতে যাব লাগে তাৰ অপকাৰিতা উপকাৰিতা এইবিলাক বিষয়ে আলোচনা হ'ব লাগে তাৰ পিছত মন্ত্ৰী মহোদয়ে কেবিনেটত দিব কেবিনেটত দিয়াৰ পিছত আমি পাম আমি পোৱাৰ পিছত আলোচনা হ'ব আলোচনাত সংশোধনী হ'ব তাৰ পিছত গৃহীত হ'ব আৰু বিভাগে তাৰ একখিনি বনাব কিন্তু এতিয়া মহোদয় প্ৰথম দিনাখন আমালৈ আহিছিল মাত্ৰ 10খন আইন পৰৱৰ্তী সময়ত আৰু হেঁচা আছে বুলি কৈ আৰু আইন অনা হ'ল প্ৰায় 36খন বা 40খন আহিছে এইখিনি সময়ত যিসমূহ আইন আহিছে এই আইনসমূহৰ ভিতৰত বহুখিনি আছে ইজ অফ ডুইং বিজনেছৰ কাৰণে ইজ অফ ডুইং বিজনেছ মানে সহজতে আমাৰ ইয়াত কোভিডৰ পিছত জিএছটিৰ পিছত যিটো পৰিস্থিতি হ'ল যে আমাৰ উদ্যোগ খণ্ডৰ যথেষ্ট হতাশ এটা ছবি আছে যিটো জিডিপি গ্ৰোথ হ'ব বুলি কৈ থকা হৈছে সেইখিনি আমি আনিব পৰা নাই সেই গতিকে যাতে ইণ্ডাষ্ট্ৰীবিলাকক আকৰ্ষণ কৰিব পৰা যায় তাৰ বাবে কিছু আইন অনা হৈছে ইতিমধ্যে যিটো বিভাগত বেছিকৈ মহোদয় মই একেলগে কৈ দিওঁ গোটেইখিনি কনকাৰেণ্ট লিষ্টৰ বিষয়ত বেছিকৈ আহিছে যিহেতু ইজ অফ ডুইং বিজনেছ মানে ইট ইজ অল বি ৰিলেটেড টু লেবাৰ ডিপাৰ্টমেণ্ট আৰু লেবাৰ ছাবজেক্টটো কনকাৰেণ্ট লিষ্টত আছে কাৰণে ৰাজ্যও পাৰে আইন বনাব চৰকাৰ কেন্দ্ৰ চৰকাৰেও পাৰে এতিয়া কেন্দ্ৰ চৰকাৰে 2019-20 চনত কেতবোৰ আইন আনিছিল সংশোধন কৰিলে এটা বিশেষভাৱে মানে 4 ভাগ কৰিলে আৰু তাতে যিমানখিনি তাৰ বেচিছত আইন বিভিন্ন ৰাজ্যই আনিলে ইয়াৰ বহুখিনি লেবাৰৰ স্বাৰ্থৰ বাধা দিয়া বুলি ইতিমধ্যে ৰিচাৰ্চ কৰি গম পোৱা গৈছে উদাহৰণস্বৰূপে আমাৰ অসম ৰাজ্যতে আমি 10 পৰা 12 ঘণ্টাকৈ কাম কৰাৰ বাবে ইতিমধ্যে এখন বিল আনিলোঁ সংশোধন কৰিলোঁ কিন্তু এইটো ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন কনভেনশ্যনৰ 2019 চনত য'ত মেক্সিমাম 9 ঘণ্টা দিব লাগে তাতকৈ বেছি হৈ গ'ল ঠিক তেনেকৈ মধ্যপ্ৰদেশেও আনিলে যে ফেক্টৰী এক্ট কিছুমান আৰু এইবিলাকৰ কাৰণে ইনভেষ্টমেণ্ট হ'ব বুলি ক'লে কিন্তু তাত দেখা গৈছে যে এই আইনবিলাক সংশোধন কৰাৰ পিছতো মধ্যপ্ৰদেশত তেনেকুৱা ইনভেষ্টমেণ্ট বেছি হোৱা নাই উত্তৰ প্ৰদেশতো তেনেকৈ এখন অৰ্ডিনেন্স আনিলে আৰু তাত এক্সাম কৰিলে ফেক্টৰী আৰু মেনুফেকচাৰিং এষ্টাব্লিছমেণ্টবিলাকক ফ্ৰম অল লেবাৰ লছ ফৰ 3 years subject to certain condition the Uttar Pradesh draft ordinance does not specify which labor laws we cease to apply এতিয়া যেতিয়া আমাৰ কিছুমান exemptions may be in conflict with laws proposed by the central government labor law exemptions may not attract investment on their own it is the second national commission on labor tar observation tenekoi factories are exempted from provisions regarding health safety and working condition yate crash lage washroom lage drinking water lage lighting lage ventilation lage disposable waste dangerous operation ebilakor uporiu কিছুমান এক্সামশ্যন কৰি দিয়া হৈছে যে য'ত ৰিমিনেণ্ট মানে ইমিনেণ্ট ডেঞ্জাৰ আহিলেও হাজাৰ্ডাছ প্ৰচেছৰ পৰা নট ডিছক্ল'জিং ইনফৰ্মেশ্যন অন ডেঞ্জাৰ ইনভলভ ইন হাজাৰ্ডাছ প্ৰচেছ ইত্যাদি 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 এই গতিকে এনেকুৱা ধৰণৰ আমি বহুতখিনি দেখিছোঁ আৰু যেতিয়া দিল্লীত সংসদত আইনখন অনা হৈছিল তেতিয়া মাত্ৰ এখন পাছ কৰি দিয়া হৈছিল লগে লগে বাকীখিনি চিলেক্ট কমিটিলৈ নি ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰি পৰৱৰ্তী সময়ত যাতে এটা ভাল ব্যৱস্থা কৰিব পৰা যায় সকলোৰে স্বাৰ্থ ৰক্ষা হৈ তেনেকৈ কৰা হ'ল দেশখন নিশ্চিতভাৱে থাকিব লাগিব দেশৰ জনগণ থাকিব লাগিব আৰু দেশৰ অৰ্থনৈতিক উন্নয়ন হ'ব লাগিব এই গতিকে যিখিনি মানে আমি ৰুলটো আমি আইনখন অনাৰ পিছত আকৌ বহুখিনি ডিপাৰ্টমেণ্টক বনাই দিব কোৱা হয় তাৰ এক্টৰ বিভিন্ন ৰুল মেকিং টু দি গভৰ্ণমেণ্ট টু এলাউ ফৰ এক্সপিডিয়েঞ্চি এণ্ড ফ্লেক্সিবিলিটি ইয়াতে তেতিয়া লেজিসলেটিভ কন্ট্ৰল নাথাকিলে কিছুমান ডিপাৰ্টমেণ্টে এনেকুৱাও কৰি দিয়ে যিবিলাক মানে জনহিতাকাৰী নহয়
এতিয়া মহোদয় আমাৰ অসমৰ যিখিনি আইন অনা হ'ল বা হ'ব এইখিনি বিষয়ে ভাৰতৰ কেইটামান অগ্ৰণী মজদুৰ ইউনিয়ন সৰ্বভাৰতীয় আৰু ৰাজ্যিক ফেডাৰেশ্যন INTUC, AIUTC, AITUC, AICCTU, HMS, UTM, UTUT, CITU, TUCC বিলাকৰ বিশেষ তেখেতসকলে কৈছে যে যিখিনি আইন হৈছে এইখিনি তেখেতসকলৰ লগত আলোচনা কৰা হোৱা নাই তাৰমানে তেওঁলোকে আৰু এটা কথা কৈছে যে উই ফাইণ্ড দ্য বিলছ এম টু ডিক্ৰিমিনেলাইজ দ্য লেবাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ল দ্য অফেন্সেছ হুইচ আৰ ট্ৰিটেড এজ ক্ৰিমিনেল অফেন্স আৰ্লিয়াৰ নাও দে আৰ টু বি ট্ৰিটেড এজ ইকনমিক অফেন্সেছ এক কথাত তেওঁলোকে কৈছে ডু ক্ৰাইম অন হুইম এণ্ড উইচ এজ ইউ লাইক লেটাৰ পে মিনিমাম ফাইন এণ্ড বি এ গুড এমপ্লয়াৰ অৰ্থাৎ বেয়া কাম কৰিলে পইচা দি পেলাই মাফ হৈ যাব আৰু তাৰপিছত তেওঁ আকৌ ভাল এমপ্লয়াৰ হৈ যাব এতিয়া ডিক্ৰিমিনেশ্যন আৰু লিগেলাইজেশ্যনৰ ওপৰতো বহুখিনি তথ্য আছে কিছুমান দেশত কিবা মাৰি যোৱা না কিবা কয় মাৰি যোৱা না ভাং এইবিলাক আজিকালি লিগেল কৰিছে আমাৰ ঘৰত কিয় সেইটো লিগেল হোৱা নাই বা ক'ৰবাত মদ খোৱাটো লিগেল কৰিছে আৰু কৈছে যে সেইবিলাক মদ খালে মানে সেইবিলাকলৈ নাযাব কিন্তু তাৰ পৰৱৰ্তী সময়ত দেখা গৈছে মদ খাই বহুত মানুহ পৰে তাৰ ফলত ছ'চিয়েল চিকিউৰিটিত বহুত টকা পইচা লগা হয় সেই গতিকে এই এনেকুৱা ধৰণৰ ডিক্ৰিমিনেশ্যন কৰিলে উন্নয়ন হ'বনে নাই নে উন্নয়নৰ ধাৰাত আৰু টকা পইচা বেছি হ'ব এই কথাবিলাকো চিন্তা কৰিব লগা আছে সেই গতিকে আমি চিলেক্ট কমিটিত যদি এই আইনখিনি পঠোৱা হয় আৰু খুব সোনকালে যদি চৰকাৰে যিহেতু আইনখিনি হ'লে চৰকাৰে আহ্বান কৰিব পাৰে আমি চৰকাৰক সহযোগ কৰিবলৈ সম্পূৰ্ণ সাজু আমি তাৰ আগতে খালি আমি অভিজ্ঞ নহয় মই ট্ৰেড ইউনিয়নৰ লগত জড়িত নহয় মই উকিল নহয় সেই গতিকে মই কিছুমান কথা নাজানো কিন্তু আমি যদি তেনেকুৱা এক্সপাৰ্টখিনিৰ লগত আমাৰ বিধানসভাৰ যিহেতু আপুনি চিলেক্ট কৰিলে সকলো দলৰ তাতে সদস্য থাকিব তেখেতসকলে খুব সোনকালে এই বিষয়ে ষ্টাডি কৰি দিলে আমিও জবাবদিহি হ'ব নালাগে চৰকাৰকো শ্ৰমিক বিৰোধী বুলি কোনো অভিযোগ দিব নালাগে এনেকুৱা এটা ভাল পৰিৱেশ সৃষ্টি হ'ব পাৰে সেই গতিকে মই এই অনুৰোধখিনি ৰাখি মোৰ আমাৰ প্ৰস্তাৱখিনি সম্ভৱ হ'লে আপোনাৰ ফালৰ পৰা চিলেক্ট কমিটিত দিয়াৰ সকলো আইন শ্ৰমিক ৰিলেটেড আইনখিনি আপোনাক অনুৰোধ জনাইছোঁ স্পীকাৰ মহোদয় মই এলপিয়ে যিটো বক্তব্য আনিছে মই পূৰ্ণ সমৰ্থন জনাইছোঁ কাৰণ ডিক্ৰিমিনেলাইজেশ্যন কৰাটো লেবাৰ লট বিশেষত লেবাৰ লট তাৰ ওজৰ প্ৰশ্নত প্লেণ্টেশ্যন লেবাৰৰ ক্ষেত্ৰত এইটো কোনোপধ্যেই আমি মানে ডিক্ৰিমিনেলাইজেশ্যনটো মানি ল'ব পৰা নাই আৰু এই ক্ষেত্ৰত যেহেতু আলোচনা কৰাৰ বিশেষ সুযোগ নাই এইটো পাব্লিক দিনত অহা নাই আৰু ষ্টেক হোল্ডাৰবিলাকৰ লগতো আলোচনা কৰা নাই সেইকাৰণে এইটো চিলেক্ট কমিটিত যাব লাগে আৰু চিলেক্ট কমিটিত যোৱাৰ পিছত আমি ভালকৈ বিতং বিবেচনা কৰাৰ পিছত এই আইনকেইখন আনিব লাগে লেবাৰ ৰিলেটেড আইনবিলাক আজি অন্তত উত্থাপন কৰিব নালাগে চিলেক্ট কমিটিত যাওক অখিল গগৈ ডাঙৰ এমেণ্ডমেণ্ট আছে মই এমেণ্ডমেণ্টটো মুভ কৰাৰ আগতে আমাৰ এলপিয়ে যি কথাটো ক'লে যে একচুৱেলি আমি বাহিৰতো এই কথাটো পাইছিলোঁ অল পজিশ্যনে যে একেদিনাৰ ভিতৰত 44খন আইন পাছ কৰি দিয়া কথাটো পৃথিৱীৰ চাগে কোনো সংসদীয় ব্যৱস্থাতে হোৱা নাই গোটেই বস্তুবিলাক আমি আলোচনা কৰিবৰ কাৰণে মাত্ৰ 5 দিনৰ সেশ্যন দিছে এদিন আমাক সময় দিছে এখন আইন পঢ়িবৰ কাৰণে তেনেকুৱা 44খন টোটেল আইন এবাৰ আহিছে তাৰ ভিতৰত কেইখনমান একেবাৰে মানে নাইকিয়া কৰি দিছে আৰু বাকীখিনি এমেণ্ডমেণ্ট গতিকে এইটো এটা একেবাৰে অসম্ভৱ কথা এটা হৈছে কাৰোৰ কাৰণে এইটো কনচেনট্ৰেট কৰাটো সম্ভৱ হৈ থকা নাই আৰু যিবিলাক এমেণ্ডমেণ্ট আনিছে এইবিলাক খুব চিৰিয়াছ ধৰণৰ এমেণ্ডমেণ্ট বহুত সাংঘাতিক ধৰণৰ চিৰিয়াছ ধৰণৰ এমেণ্ডমেণ্ট গতিকে মই অধ্যক্ষ মহোদয় এইটো মুভ কৰাৰ আগতে আমাৰ বিৰোধী দলপতিৰ কথাখিনি আৰু তাৰ পাছত আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ কথাখিনি সমৰ্থন কৰিছোঁ আৰু ইয়াক আমি চিলেক্ট কমিটিলৈ পঠিয়াবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আশা কৰোঁ যে আমাৰ ইয়াত আৰু বিৰোধী দল আছে তেখেতসকলেও নিশ্চয় এটা ষ্টেণ্ড আছে তেখেতসকলেও ক'ব তাৰপিছত আমি মুভ কৰিম অধ্যক্ষ মহোদয় ইয়াতে আমি দেখিছোঁ যে অধিকাংশ বিলত অধ্যক্ষ ডাঙৰীয়া নিদিওঁ মানে আমি BACত বহি তাত সকলো পাৰ্টি আছে আৰু এই গোটেইকেইখন বিল সিদিনা তাত আমি আলোচনা কৰিছোঁ যে আহিব আৰু যিকেইখন ৰিপিল হ'ব সেইকেইখন যাব আৰু য'ত এমেণ্ডমেণ্ট থাকে এমেণ্ডমেণ্ট থাকিব গতিকে তাৰপিছত চিলেক্ট কমিটি কেনেকৈ
মানে অধ্যক্ষ মহোদয় বিএসসিৰ পিছতো 6টা বিল আহিছে বিএসসি মিটিঙৰ পিছতো 6টা বিল আহিছে না মানে বিএসসিৰ পিছতো 6 বিল আহিছে এটা বিএসসি how BC can define those bill has not come to the table যোৱাৰ পিছতো তাৰ 6টা বিল আহে আমি একদম বেছি তো নহয় না একদম আমি 40টা বিল কৰি দিম 40টা সংশোধনী আনিব পাৰিম Honorable member, honorable member, মই কৈ আছো already a bill গোটেইখিনি introduction হৈ গ'ল bill introduction কৰাৰ সময়ত suppose এই বিষয়ে কোনেও একো মানে উত্থাপন নকৰিলে এই বিষয়ত যে এই বিলখন ইয়াত আলোচনা কৰাৰ আগতে কমিটিত বা কবাত যাব লাগে বুলি অলৰেডি ইন্ট্ৰোডিউসড হৈ গ'ল হেৰ কাৰণে মই ভাবো আমি যিখিনি কন্টিনিউয়াসলি আমি আলোচনা কৰি গৈ থাকিম এটা বিল পাস কৰি গৈ থাকিম মানে অধ্যক্ষ মহোদয় ইয়াতে মানে এটা কথা আছে যে বিল ইন্ট্রোডিউস হয়েছে 44টা হোক বা 50টাই হোক এটা সেশনত হব পাৰে কিন্তু ইট ইজ নট কম্পালসরি যে এটু সেশনতেই দুদিনতে একদিনতেই গোটেকেটা পাস কৰিব লাগিব যদি না মই কৈছো সিরিয়ালি আইটেম হিচাপে আমি গৈ থাকো প্রয়োজন আমি নেক্সট সেশনতো আমি এটু যদি কিবা কাৰণে লাগে বা কিবা হয় নেক্সট সেশনতো পাস কৰা হ'ব পাৰে মই কৈছো এই বিল নেক্সট সেশনত সিদিনা বিএসসিত এই কথাটো আলোচনা হৈছিল ডিসিশন মইহে দিম ছাৰে নিজে কৈছিল অধ্যক্ষ মহোদয় নিজে কৈছিল যে লাগিলে ইন্ট্রোডিউস হৈ থাকক অধ্যক্ষ ডাঙৰীয়া পাৰ্লিয়ামেণ্টে মাননীয় সদস্যগৰাকী আপুনিও বিএসসি মেম্বাৰ আপুনিও আছে আমাৰ মাননীয় পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে কৈছে যে যদি প্ৰয়োজন হয় এদিন আমি বঢ়াই লওঁ তেখেতে নিজে কৈছে কিন্তু সিদিনা বিএসসিটো কোৱা নাই যে এদিন বঢ়াই দিব লাগে আকৌ হা এতিয়া আজি বিধানসভাত আকৌ তাতে লোৱা সিদ্ধান্ত বিএসসি টু হাইয়েষ্ট বডি হাইয়েষ্ট নহয় না সেইটো কথা কোৱা নাই এই বিধানসভা কেনেকৈ চলিব বিধানসভাতকৈ হাইয়েষ্ট বডি বুলি মই কোৱা নাই বিধানসভাটো বিধানসভা পৰিচালনা কৰাৰ কাৰণে বিএসসিটোৱে গোটেইখিনি নিৰ্ণয় কৰে আপুনি লাহে লাহে সময় এনে যাই থাকিব এইকাৰণে হৈছে অৱগত কৰিব খুজিছো আমাৰ টোটাল আজি 46 বিল হয় 46 বিলৰ ভিতৰত এটা বিল উইড্ৰল হ'ব না না মই জনাই দিছো হাউসৰ কাৰণে আৰু আমাৰ 29খন বিলৰ কোনো এমেন্ডমেন্ট নাই গতিকে 29খন বিলৰ আমাৰ কোনো আলোচনা কৰিবলগীয়া নাই এমেন্ডমেন্ট নাই আৰু মানে তেনেকুৱা ধৰণৰ বিশেষ সাজেশন নাই তো বাকি বিলখিনি আমি তেনেকুৱা ধৰণৰ যিটো বিষয়ৰ ওপৰত কনফিউজন আছে বা কুৱেশ্যন আছে এইখিনি সন্ধান মন্ত্ৰীৰ দ্বাৰা কিবা কৰি ফেলে আমি হৈ যাই থাকো আমি স্যার মুভ কৰিম এতিয়া স্যার এনে সিলেক্ট কমিটিলে আমাৰ দাবীটো নীতিগত দাবী চৰকাৰে যদি মানা নাই আমিতো কি কৰিম আমাৰতো উপায় নাই আমি এতিয়া স্যার আমি যিখিনি এমেন্ডমেন্ট আনিছো এই এমেন্ডমেন্টখিনি আমি এতিয়া মুভ কৰিম স্যার I beg to move that in subclause 2 of clause 3 of the proposed bill, the words and the other post shall be appearing in line 6 shall be substituted by the words such appointment shall be made with the concurrence of Chief Justice of the High Court. Sir, sobe move korilo. Okay, go. Sir, I beg to move in proposed subclause within bracket 2 of clause 3 of proposed bill, the word shall be in the manner as may be prescribed, appearing in line 6 and 7, shall be substituted by the word shall be made with concurrence of the Chief Justice of High Court. In proposed subsection within bracket 3 of clause 3 of the proposed bill, the word shall be such as may be prescribed, appearing in the line 6 and 7, shall be substituted by the word shall be under the administrative control of the head of the Home Department. Sir, Honorable Sir, আমি এমেন্ডমেন্ট আনিছো চৰকাৰে আৰু নাই এটো গুছি গল এবসেন্ট হল আপোনালোকে এটো পাস হৈ গল সেম ক্লোজত স্যার সেম ক্লোজত চলি আছে সেম ক্লোজত না সেম প্ৰপোজাল সেম ক্লোজত চলি আছে
মই যেটো ক্লজত দিছো সেম ক্লজৰে এমেন্ডমেন্ট গুটেকেটা মই এইকাৰণে মুভ কৰিছো বুলি ক'লে হ'ল আৰু আপুনি কৰিব নালাগে আৰু মুভ কৰিছো বুলি ক'লে হ'ল স্যাৰ মুভ কৰিলো এতিয়া হেৰি ঠিক কৈ আছে দিম নেকি ঠিক আছে স্যাৰ আমি এইটো এমেন্ডমেন্ট এটা আনিছো চৰকাৰে যেটো CRPC সেকশন 25A এইটো চৰকাৰে এমেন্ডমেন্ট কৰিছে এমেন্ডমেন্ট কৰি চৰকাৰে যেটো প্ৰপ'জাল আনিছে স্যাৰ গোটেই যেটো ডাইৰেক্টৰ অফ প্ৰসিকিউশন এডিশনাল ডাইৰেক্টৰ অফ প্ৰসিকিউশন বা পার্মানেন্ট ডাইরেক্টরেট অফ প্রসিকিউশন যেটো এস্টাবলিশ কৰাৰ কাৰণে এমেন্ডমেন্ট আনিছে হেতুৰ আমাৰ কোনো অবজেকশন নাই কিন্তু স্যাৰ যেটো প্ৰিন্সিপল যেটো এক্ট 25A তাত আছিলে যে ডাইৰেক্টৰ অফ প্ৰসিকিউশন এডিশনাল ডাইৰেক্টৰ অফ প্ৰসিকিউশন এটো এপইন্টমেন্ট দিয়াৰ সময়ত চিফ জাস্টিস অফ দা হাই কোর্টৰ পৰা কনফাৰেন্স ল'ব লাগে সেই কথাখিনি আপোনালোকৰ এমেন্ডমেন্টৰ এটো আহা নাই হেতু ড্ৰপ দি পেলাই ইয়াত চৰকাৰে এমেন্ডমেন্ট আনিলে the other post shall be in the manner as may be prescribed. So agor principal act today eto asile je concurrence of the chief justice lobo lage director of prosecution aru apnaloke yat statement যেটো statement of reason of দিছে তার এই বিষয়ে একো স্পেসিফিক নাই যে আপোনালোকে চিফ জাস্টিসৰ কনকারেন্স টু এই আইনৰ পৰা কি কাৰণে ড্ৰপ কৰা হ'ল কাৰণ এইটো CRPC 1973 to 2005 যেটা এমেন্ডমেন্ট কৰি এই 25A টো ইনসার্ট কৰা হৈছিল 2005 আৰু এটা এফেক্টিভ হৈছিল 2006 চনৰ পৰা যে এইকাৰণে স্যাৰ আমি কৈছো যে ডাইৰেক্টৰ প্ৰসিকিউশন ডাইৰেক্টৰেট অফিসটো লাগে কাৰণ যেটো আমি PP পাব্লিক প্ৰসিকিউটৰ সিস্টেমত যেটো চলি আছিল আগতে ডাইৰেক্টৰেট এটা পার্মানেন্ট ডাইৰেক্টৰেট নাছিলে প্ৰসিকিউশনৰ কাৰণে তাত পার্মানেন্ট ডাইৰেক্টৰেট এটা আনিছে ইন্ডিপেন্ডেন্ট বডি এটা আনিছে এটো ভাল কথা কিন্তু the concurrence of the chief justice of high court এই কথাখিনি আপোনালোকে ড্ৰপ দিছে আৰু কি কাৰণে ড্ৰপ দিছে ইয়াত কোনো জাস্টিফিকেশন একো দিয়া নাই ৰিজনৰ একো দিয়া নাই এইখানে আমি এইটো ৰাখাটো বিচাৰিছো অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া আমি একেবাৰে আমি মানে একেবাৰতে লৈ লম নেকি তিনিজনৰ অখিল আছে আৰু একেবাৰতে অখিল কগৈ The Code of Criminal Procedure, Assam Amendment Bill 2022. ইতিমধ্যে ভাৰত নৰ ডাঙৰীয়া কোৱাৰ নিচিনাকে যিখন ডাইৰেক্টৰেট বনাব খুজিছে আমাৰ কোনো আপত্তি নাই তাত আমি খালি দুটা বস্তু কৰাৰ কথা কৰিছো সেই ডাইৰেক্টৰেট বনোৱাৰ ক্ষেত্ৰত আমি কৈছো যে ইয়াত যেটো কথা কৈছে shall be in manner as may be prescribed বুলি লিখিছে আমি কৈছো যে shall be made with concurrence from the chief justice of Guwahati High Court আমি কৈছো যে গুৱাহাটী হাই কোৰ্টৰ পৰা অনুমতি লৈহে তেওঁলোকৰ অনুমোদন লৈহে এই কামটো কৰা উচিত আৰু দুই নম্বৰ ইয়াত কৈছে যে এই যেটো ডাইৰেক্টৰেট হ'ব এটো ল কি কয় আমাৰ হোম ডিপাৰ্টমেন্টৰ ভিতৰুৱা হ'ব আমি কৈছো যে সেই কথাটো আমি এটো কৈছো যে এই যেটো প্ৰসিকিউশনৰ বিষয় গতিকে ডাইৰেক্টৰেটটো যেতিয়া তৈয়াৰ কৰে সেই ডাইৰেক্টৰ বিলাক কোন হ'ব তেওঁলোক ডেফিনেটলি অন্তত পক্ষে 15 বছৰীয়া অভিজ্ঞতা থকা এডভোকেট হ'ব লাগে সেই বিষয়টো স্পেসিফাই কৰিব লাগে এই কথাটো আমি এই দুটা ইয়াত যোগদান কৰিব কৈছো মাননীয় অধ্যক্ষ মহোদয় আমি যেটো এমেন্ডমেন্ট আনিছিলো ইয়াতে কোৱা হৈছিল যে হোয়ার নো পাব্লিক প্রসিকিউটর ইজ এভেলেবল তাতে কোনোবা উকিলক মানে কোনোবা এজন এডভোকেটক যাৰ 5 বছৰ অভিজ্ঞতা আছে তাত এসিস্ট্যান্ট পাব্লিক প্রসিকিউটর হিচাপে লব পাৰি কিন্তু ইয়াতে আমি ভাবো যে 5 বছৰৰ এক্সপেৰিয়েন্সটো এজন এডভোকেটৰ কাৰণে নট এ সাফিসিয়েন্ট এক্সপেৰিয়েন্স কাৰণ এডভোকেট এতিয়ালৈকে জুনিয়ৰৰ আন্ডাৰত বহুত দিন কৰি এটা এক্সপেৰিয়েন্স হয় গতিকে 5 বছৰৰ এক্সপেৰিয়েন্সৰ ঠাইত 10 বছৰ এক্সপেৰিয়েন্স থকা এডভোকেটক এসিস্ট্যান্ট প্রসিকিউটর পাব্লিক প্রসিকিউটর হিচাপে লব পাৰি 5 বছৰটো 10 বছৰ কৰিব লাগে এটো আমাৰ এমেন্ডমেন্ট অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্য ভৰত চন্দ্ৰ নৰহ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া যিকিটা কথা কৈছে যে such appointment shall be made with the concurrence of the chief justice of the high court অধ্যক্ষ ডাঙৰীয়া আমি এই কথাটো না কৰা নাই this matter will be may be taken into the account while framing the rules আমি যে রুল বনাম সেই বিষয়ে
বিবেচনা কৰা হ'ব। গতিকে আমি আপোনালোকে যিটো কৈছে সেইটো আমি না কোৱা নাই। আমি যেতিয়া বিলখনৰ ৰুল বনাম সেইখিনি সময়ত এই কথাটো আপোনালোকৰ যিটো উপদেশ সেইটো বিবেচনা কৰা হ'ব। ছেকেণ্ড কথাটো সন্মানীয় অখিল গগৈ ডাঙৰীয়াই যিটো কৈছে যে shall be under administrative control of the head of the home department. It already আছে. This is already included in the sub clause 4 of clause 3 of the proposed bill. অখিল গগৈ ডাঙৰীয়াই যিটো কৈছে সেইটো অলৰেডি আছেই। এই বিলখন ভালকে পঢ়িলে গম পাব। আৰু ভৰত নৰহ ডাঙৰীয়াই যিটো কৈছে যে হাইকোৰ্টৰ চিফ জাষ্টিছৰ কম্পিটেন্স লাগে সেইটো আমি নুই কৰা নাই, ৰুল ফ্ৰেমিঙৰ সময়ত আমি বিবেচনা কৰিম। আৰু এটা কথা সন্মানীয় আমিনুল ইছলাম ডাঙৰীয়াই যিটো কৈছে যে যিজন উকিলজনৰ এক্সপিৰিয়েঞ্চ 5 বছৰ জেগাত 10 বছৰ হ'ব লাগিব। আমাৰ যিজন স্পেচিয়েল পিপি থাকে তেওঁৰ এক্সপিৰিয়েঞ্চ হ'ল 10 বছৰ। তেওঁৰো 10 বছৰ আৰু এজন যিজন তলৰ যিজন মানে গ্ৰাউণ্ড তলৰ বুলি ক'ব বেয়া পাইছোঁ, জুনিয়ৰজনৰো 10 বছৰ, সেইটো অলপ শুনিব দিগদাৰ। গতিকে মই তেখেতলোকক অনুৰোধ কৰিছোঁ আপোনাৰ এখেতলোকৰ কথাটো বিবেচনাধীন কৰিম বুলি ক'লোঁ আমি। কংগ্ৰেছ দলে যিটো আনিছে সেইটো ৰুল ফ্ৰেমিঙৰ সময়ত আমি বিবেচনা কৰিম। অখিল গগৈ ডাঙৰীয়াটো অলৰেডি আছে। আমি 15 বছৰ কৈছোঁ ডাইৰেক্টৰজনৰ এক্সপিৰিয়েঞ্চ। ডাইৰেক্টৰজনৰ 15 বছৰ এক্সপিৰিয়েঞ্চৰ কথাটো নাহে। এডভোকেট হিচাপে আমি 10 বছৰ কৈছোঁ, সেইটো সিদ্ধান্ত ল'ম আমি। আৰু আপুনি যিটো কৈছে সেইটো 5 বছৰ 10 বছৰ কৰিব নোৱাৰি, কাৰণ স্পেচিয়েল পিপিজনৰ এক্সপিৰিয়েঞ্চ 10 বছৰ। তেওঁতকৈ যদি গ্ৰেড 1ৰ জনৰ ধৰি ল'লোঁ গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 2 জনৰ যদি 5 বছৰ হয়, গ্ৰেড 2 জনৰ যদি 1 জনৰ যদি 5 বছৰ হয় বেয়া দেখায়। গতিকে সেই কথাকেইটা যাতে আপোনালোকে উঠাই লয় মই তাৰ বাবে অনুৰোধ কৰিছোঁ। মাননীয় মন্ত্ৰী যিটো বিবেচনা কৰিম বুলি কৈছে, কাৰণ আমি যিখিনি কথা কৈছোঁ এইটো আমাৰ কথা নহয় বা আমি নতুন কথা কোৱা নাই। যিটো ছেকশ্যন 25A আপুনি এমেণ্ডমেণ্ট কৰিবলৈ ওলাইছে CRPCৰ, সেইটো এই মানে এতিয়া প্ৰিন্সিপাল এক্টটোত এইটো আছেই যে কনকাৰেঞ্চ অফ দি চিফ জাষ্টিছ অফ হাইকোৰ্ট ল'ব লাগে। আৰু মানে এজন যিটো লয়াৰ প্ৰেক্টিচ নট লেছ দেন 10 years। আপোনালোকেতো ৰুললৈ কিয় ৰ'ব লগা হ'ল? এক্টটোত এটা স্পেচিফিক প্ৰিন্সিপাল এক্টটোত যিটো এইটো আছেই যে কনকাৰেঞ্চটো লাগে বুলি, এমেণ্ডমেণ্টটোক মই অস্বীকাৰ কৰা নাই, নুই কৰা নাই। ৰুল ফ্ৰেমৰ সময়তে বিবেচনা কৰিম বুলি আপোনাক প্ৰতিশ্ৰুতি দিছোঁ। মানে যদি এই দুটা একচেপ্ট কৰিছে ৰুল ফ্ৰেমত গুৱাহাটী হাইকোৰ্টৰ কথাটো বিবেচনানে মানে একচেপ্টে কৰিছে, তেতিয়াহ'লেতো আৰু এইটো তেতিয়াহ'লে এইটো আমিতো সাপোর্ট দিব লাগে স্যার। এটো এক্সিস্টিং তো কিয় এমেন্ড কৰিছে স্যার? এটো এক্সপ্লেনেশনটো লাগে স্যার। এক্সিস্টিং একখনক আকৌ কিয় এমেন্ড কৰিছে যদি বিবেচনা কৰিব লাগে? উত্তৰ প্ৰদেশ, বিহাৰ, কৰ্ণাটকা, মহাৰাষ্ট্ৰ, তামিলনাডু সকলোৱে অলৰেডি এই আইনখন আনিলে। তেওঁলোকৰ লগত তেওঁলোকে কি আনিছে এই বিষয়ে আমি চাম আৰু আপোনালোকৰ কনচিডাৰেশ্যন কৰিম বুলি কৈছোঁ। আমি এইখিনি আলোচনা কৰিম। আপোনালোকৰ ষ্টেটো আছে, সকলোৰে কেনেকুৱা আছে, আমি এই বিষয়ে পঢ়া শুনা কৰি চিন্তা চৰ্চা কৰি আমি সিদ্ধান্ত ল'ম। কৰিম বুলি যদি কৈ দিয়ে হ'ব এইটো, তেতিয়াহ'লে আমি উঠাই লওঁ চবে, আমি উঠাই লৈ লওঁ তেতিয়া, হয়নে নহয়? যদি কৰোঁ বুলি কয় ইতিমধ্যে উত্তৰ প্ৰদেশ, ৱেষ্ট বেংগল, উৰিষ্যা, মধ্যপ্ৰদেশ, বিহাৰ, কৰ্ণাটকা, মহাৰাষ্ট্ৰ, তামিলনাডুৱে এই বিলখন আনিছে। তেওঁলোকে কি আনিছে আমি সেইটোও চাম। গতিকে বিবেচনা কৰিম। তেতিয়াহ'লে আমি উঠাই লোৱা নাই তেতিয়াহ'লে। মাননীয় অধ্যক্ষ মহোদয়, আৰু আমি যিটো প্ৰস্তাৱ আনিছিলোঁ আচলতে আমাৰ এটাই কথা যে তেওঁ পাব্লিক
প্ৰচিকিউটৰ হ'ব এজন অভিজ্ঞ ভাল এডভোকেট হ'লে গভৰ্ণমেণ্টে কেছবিলাকত জিকাটো সহজ হয় আৰু যদিহে ঠিক আছে এইটো যদি পাৰা যায় আৰু যিজনক পাব্লিক প্ৰচিকিউটৰ মেইন যিজনৰ কথা কৈছে তেখেতে যদি 10 বছৰ এক্সপিৰিয়েঞ্চ তেখেত সদায় 10 বছৰ ঠিক আছে বাঢ়ি বাঢ়ি গৈ থাকে মোটামুটি যিটো কৰিলে ভাল হয় গভৰ্ণমেণ্টে যাতে ফচিব নালাগে এই কথাটো যাতে মানে এই কৰে সেইটো হ'ব তো আমি এইটো ক্লজ বাই ক্লজ কনচিডাৰেশ্যনটো কৰিলোঁ তো এতিয়া মই মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম আৰু তেখেতৰ সহযোগীসকলে সংশোধনী সদনত সংশোধনী দিছিলে এইটো সদনত দাঙি ধৰিলোঁ যিসকল মাননীয় সদস্য সংশোধনীৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনীটো নাকচ হ'ল এতিয়া 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 3 নং দফাত আমাৰ শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগীসকলৰ লগতে সকলোৱে ডাঙৰ দিয়াই দ্বিতীয় সংশোধনী প্ৰস্তাৱ দিছে এইটো মই সদনত দাঙি ধৰিলোঁ যিসকল মাননীয় সদস্য সংশোধনী সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী 3টা নাকচ হ'ল 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ল মই এতিয়া 4 নং দফাটোত আমাৰ 4 নং দফাটোত যেটো সংশোধনী প্ৰস্তাৱ দিছিলে এইটো সদনত দাঙি ধৰিলোঁ যিসকল সদস্য এই দফা দুটা সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় 1 মিনিট অলপ ইয়াত লিখাটো থাকি গৈছে আমাৰ তিনি নংটো গ'ল এয়া 4 নং দফাটোত সংশোধনীৰ প্ৰস্তাৱ নাই গতিকে যিসকল মাননীয় সদস্য বিধেয়কৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফা দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে এতিয়া 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ল 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল এতিয়া মাননীয় পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী ডাঙৰীয়াক বিলখন পাৰিকৰণৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ ডাঙৰীয়া মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ দি আসাম মেইনটেনেন্স পাব্লিক অৰ্ডাৰ অটোনমাছ মাননীয় অধ্যক্ষ ডাঙৰীয়া মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ দি কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ আসাম এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিলোঁ এতিয়া মই দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ আসাম এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন সদনত পাৰিতকৰণৰ বাবে দাঙি ধৰিলোঁ যিসকল মাননীয় সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখন পাৰিত হ'ল এতিয়া আইটেম নম্বৰ 10 দ্য আসাম মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ অটোনমাছ ডিষ্ট্ৰিক্ট এমেণ্ডমেণ্ট বিল 2022 মাননীয় অধ্যক্ষ ডাঙৰীয়া মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ আপোনাৰ অনুমতি সাপেক্ষে দি আসাম মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ অটোনমাছ ডিষ্ট্ৰিক্ট এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে উত্থাপন কৰিলোঁ মই এতিয়া বিধেয়কখন সদনৰ বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল যে যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল দ্য আসাম মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ অটোনমাছ ডিষ্ট্ৰিক্ট এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হওক 2 নং দফাত বিধেয়কখন অংশ হ'ব 2 নং দফাত মাননীয় সদস্য শ্ৰী অখিল গগৈ দিয়া এটা সংশোধনী প্ৰস্তাৱ আছে তো তেখেতক মই মুখ কৰিবলৈ অনুৰোধ জনালোঁ অধ্যক্ষ মহোদয় মই
এইটো মুভ কৰিব কৈছোঁ ইন ক্লজ 2 of proposed bill the word deleted occurring the line 2 shall be retained অৰ্থাৎ মই ক'ব খুজিছোঁ যে এই যিটো সেকশন ক্লজ 2 টো ৰাখিব লাগে আগতে যেনেকৈ আছিলে তেনেকৈ ৰাখিব লাগে তাৰ পিছৰকিটো একেবাৰে পাঠ কৰি দিওঁনে একেলগে কৰক তাৰপাছত I beg to move subsection 3 in clause 3 of proposed bill the punctuation mark comma and the words substituted by the following words imprisonment for a term of which may extend to 2 years or in clause 3 of proposed bill after the word 1000 appearing in line 6 the word or with both shall be I beg to move in clause 4 of proposed bill a words within bracket within urdhva comma the words appearing in line 4 and 5 shall be substituted by the following words imprisonment for a term which may extend to 2 years or in clause 4 of proposed bill after the word 1000 appearing in line 6 the words or with both shall be added in clause 5 of the proposed bill the punctuation mark comma and the words occurring in line 4 shall be substituted by the following words imprisonment for a term which may extend to 2 years or in clause 5 of the proposed bill after the word 1000 appearing in last line the word or with both shall be added কমলেশ্বৰদেৱ পুৰকাষ্ট একেবাৰতে মুক্ত কৰি থৈ দিওঁ I beg to move in clause 3 of the proposed bill the word 5 occurring in the line 5 and the word 20 occurring in the 6 occurring in line 6 shall be substituted by the word 1 and 5 respectively. I beg to move in clause 4 of the proposed bill the word 20 occurring in the line 5 shall be substituted by the word 4. In clause 5 of the proposed bill the word 5 occurring in the line 5 and the word 20 appearing in line 6 shall be substituted by the word 1 and 5 respectively. অখিল গগৈ বা ক'ব হয় অধ্যক্ষ মহোদয় মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব খোজো গৃহমন্ত্ৰী ডাঙৰীয়া যেহেতু নাই মই আজি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীৰ পৰা জানিব খোজো যে আসাম মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ অট'নমাছ ডিষ্ট্ৰিক্টছ এমেণ্ডমেণ্ট বিল 2020 খন কিয় উত্থাপন কৰা হৈছে আচলতে ইয়াৰ যিখন এক্ট সেই এক্টখননো কি কাৰণে আচলতে অনা হৈছিলে আৰু কিয়নো এতিয়া সংশোধন কৰিব খোজা হৈছে আপুনি মোক যেনেকৈ প্ৰশ্ন কৰিছে মই বুজি নাপালোঁ কিয় কৈছে মই কৈ আছোঁ এইটো আপুনি মোক যেনেকৈ প্ৰশ্ন কৰিলে ভাবিছে যে মই পঢ়ি শুনি একো অহা নাই একচুৱেলি মই ক'ব নালাগে এইটো মই ক'ব নালাগে আপুনি কিয় এমেণ্ডমেণ্ট আনিছে সেইটো কওক এমেণ্ডমেণ্টটো মই পাৰি নে সেইটো ক'ব লাগে সেইটোৱে হয়নে নহয় দাদা বৰদা তেনেকৈ মোক কুৱেশ্যন কৰিব পাৰে নেকি এমেণ্ডমেণ্টটোহে ক'ব পাৰে মই কিয় ক'ম মই জানো মই কিয় ক'ম নিয়মটো এইটো নেকি নিয়মটো এইটো নেকি ভৰতদা আপুনি বহুত চিনিয়ৰ মানুহ কমলেশ্বৰ আপুনি পঢ়াই নাই আপুনি আধা পঢ়াই চব হ'ব অনাৰেবল মিনিষ্টাৰ কমলেশ্বৰ তাৰমানে আমি কি কৰিছো যদি গভৰ্ণমেণ্ট অৰ্ডাৰ নামানে তথাপিতো তেখেতক বুজাইছো তেখেতে বুজা নাই আমাৰ গভৰ্ণমেণ্টৰ কিছুমান অৰ্ডাৰ আছে সাপোজ 144 দিলো আৰু কিছুমান অৰ্ডাৰ দিলো এইটো কাম কৰিব নোৱাৰিব মানুহে কৰি দিলে 144 ভায়োলেট কৰিলে আমি যে ৰাতি 9টা বজাত কোনো ওলাব নোৱাৰিব তেতিয়া আমি 2 বছৰ ইমপ্ৰিজনমেণ্ট আছিলে এতিয়া ইমপ্ৰিজনমেণ্টটো কমাই আমি ফাইন দিব খুজিছো ইমপ্ৰিজনমেণ্টৰ কথাটো আমি কৈ আছো যে এখিনি ইঅডিবিৰ কাৰণে আৰু ৰিডাকশ্যন অফ আমাৰ কমপ্লেইন্স বাৰ্ডেনৰ কাৰণে এখন নহয় আপুনি বুজাই নাই তেওঁলোকৰ তাৰমানে অসম প্লাছ অট'নমাছ কাউন্সিল আপোনাৰ গণ্ডগোল তাতেই তেখেতে ভাবি আছে এইটো অট'নমাছ কাউন্সিলৰ কিবা বস্তু ক'ৰবাত অলপ ৰস পাই নেকি তেনেকৈ ভাবি আছে এইটো নহয়
অসম প্লাস অটোনমাস কাউন্সিল বুলি স্পেসিফিক কৰা আছে Thank you. কমলক্ষ দেৱ। মই কৈ আছো গতিকে এইটো কি কৰা হৈছে এইটো ইমপ্ৰিজনমেণ্টটো কমাই এইটো ফাইন দিয়া হৈছে আপোনালোকে ফাইনটো কমাবলৈহে আমাক কৈছে সেইটো আপোনালোকৰ কথা আপুনি কথাই বুজি পোৱা নাছিলে কথা হ'ব হৈছে কুৱেশ্যন কৰিলে এনচাৰ দিলে দিয়া বেয়া পাই লাভ নাই কমলক্ষ দেৱ প্ৰশ্ন হ'ব মোৰ প্ৰস্তাৱটো উত্থাপন কৰি লওঁ আগতে এতিয়া মই উত্থাপন কৰি মোৰ কথাখিনি কৈ লওঁ নহয় সেইকাৰণে আপোনাক কৈছো আপুনি কিবা ক'ব নেকি হয় মই কৈছো যে ক্লজ 2ত চৰকাৰে যেটো সেকশন ডিলিট কৰিব খুজিছে যে তাৰ পেনাল্টি প্ৰভিজন বিলাক নাইকিয়া কৰি দিব লাগে সেই দি ডিলিশন কৰিব খুজিছে হেতুক আমি বিৰোধিতা কৰিছো আৰু হেতু এজ ইট ইজ থাকিব লাগে ক্লজ 3 তাত original actionot আছে if any person contravenes the provision of subsection 1 he shall be punishable with imprisonment for a term which may extend to 2 years or with fine or with both মানে ইয়াৰ পৰৱৰ্তী আইনবিলাকত আসলতে সংশোধনীবিলাক দীঘলীয়াকে কম বুলি ৰৈ আছো যে অসমৰ গুৰুত্বপূৰ্ণ ভূমি আইন অসমৰ গুৰুত্বপূৰ্ণ আপোনাৰ লেবাৰ আইনবিলাক আৰু অসমৰ অটোনমাস কাউন্সিলৰ পাব্লিক অৰ্ডাৰ মেইনটেনেন্স এক্ট এই আটাইবিলাকৰ ক্ষেত্ৰতে এই যি ধৰণৰ সংশোধনীবিলাক অনা হৈছে এইবিলাকে অসমীয়া জাতিটোৰ কাৰণে অশনি সংকেত কঢ়িয়াই আনিব অখনি সংকেত কঢ়িয়াই আনিব এটাকে তাৰ পৰৱৰ্তী সময়ত আসলতে আমি ভূমি আইন আৰু শ্ৰমিকৰ আইনবিলাকৰ ক্ষেত্ৰত স্পেচিফিক্যালি কম বুলি ৰৈ আছিল সেইকাৰণে অধ্যক্ষ মহোদয় বিলখন যেতিয়া উত্থাপন হয় বিভাগীয় মন্ত্ৰী থকাটো খুব জৰুৰী কিন্তু বিভাগীয় মন্ত্ৰী নাই এটা প্ৰশ্ন কৰিলে উত্তৰ দিব পৰাৰ কোনো ব্যৱস্থা নাই মন্ত্ৰী গতিকে আমি যিগা প্ৰশ্নতে পৰিকাষ্ট কিবা অধ্যক্ষ ডাঙৰীয়া মই মাত্ৰ 1 সেকেন্ড লম একচুয়ালি অখিল গগৈ ডাঙৰীয়া যেটো কথা আমাৰ পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰক সুধিছে যে এই আইনখন কিয় আনিছে একচুয়ালি আপুনি এই প্ৰশ্নটো সোধাৰ আগতে যিকোনো এখন আইনত যেটা থাকে এই আইনখনৰ পিছফালে নালাগে গতিকে আপুনি হৈ গৈছে এইবিলা আৰু ভালকে পঢ়িলে এনে নালাগে বিভাগীয় মন্ত্ৰী বিভাগীয় মন্ত্ৰী থাকিলে পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ উত্তৰ অধ্যক্ষ ডাঙৰীয়া আমাৰ এটা দুটা হ'ব পাৰে এইটো আইপিসি সিআরপিসি তো আছেই আইপিসি সিআরপিসি আৰু হে পাৰ্টিকুলাৰ আইনখনৰ ক্ৰিমিনেল পানিশমেন্ট হেবলা হেতু কাৰণে তিনিতৰপীয়া হৈ যায় আমি ক'ব খুজে একতৰপীয়া হোক মই দিনাখন আমাৰ বিএসসি মিটিঙত আমি আলোচনা কৰি আছিল এখন বিল কিবা এটা টেকনিক্যাল কাৰণত আমি আজি উইথড্ৰ কৰিম এখন বিল ওয়াটাৰ ৰিসোৰ্সৰ আহিব সেই বিলখনত কি আছিল যে আগতে কি আছিল যদি মথাউৰি এটা কোনোবাই কাটি দিছে কোনোবাই মথাউৰি এটা কাটি দিছে তেওঁৰ 6 মাহ হলে ইমপ্ৰিজনমেন্ট আছিল আমি সেই 6 মাহ হলে ইমপ্ৰিজনমেন্ট নাইকিয়া কৰি তেওঁক 20000 টকা জৰিমনা দিব ওলাইছো আৰু যদি ডিপাৰ্টমেন্টে ভাবে যদি পুলিচে ভাবে যে তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল প্ৰসিডিং কৰিব লাগে এখন আইন নিছো একে বস্তু যে যদি সরকারি আইন সরকারি নীতি নিয়ম যদি কোনোবাই ভায়োলেট করে এটো অটোনমাস কাউন্সিলৰ আইন নহয় এটো আসাম মেইনটেনেন্স অফ পাব্লিক অর্ডার গোটে অসম প্লাস অটোনমাস ডিস্ট্রিক্ট অফ দা স্টেট তাত যদি সরকারি আদেশ ভায়োলেট কৰে তেতিয়া ইমপ্ৰিজনমেন্টৰ খলনি আমি জৰিমনা বহিছো এটোহে আছে ইয়াত লুকুৱাবলগীয়া এটোৰ পৰা অসম ধ্বংস হ'বলগীয়া তেনেকুৱা নাই অসমখন ৰক্ষা কৰিবলৈ
IPC CRPC আছেই গতিকে মই মাননীয় সদস্যসকলক অনুৰোধ কৰিছোঁ এটা কৰিব পাৰোঁ যদি আপোনালোকে কয় যে জৰিমনাটো বেছি হৈছে মই তাত 1000 টকা কমাই দিব পাৰোঁ জৰিমনাটো যদি কমাই দিব কমল অক্ষয় হ'ব 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 বহুতটা বিল আছে জৰিমনাটো বহুত হ'ব অধ্যক্ষ মহোদয় হৈছে মইতো বা থিয় হৈ বাৰু তেখেতৰ লগত বিতৰ্ক কৰি আছো কিন্তু এইফালৰ পৰা ইমান চিঞৰি আছে যে হ'ব নাইকে বলে কমল অক্ষয় পুৰকাষ্ট হ'ব মই এটাই বস্তু হ'ব প্লিজ শুনিব সবে মন্ত্ৰী মহোদয় এটা বস্তু কৈছে যে আইপিসি মানে কি বিজনেছৰ 1 মিনিট কি বিজনেছৰ কথা কৈছে তৰ্ক হৈ থাকিব নালাগে অধ্যক্ষ মহোদয় প্লিজ অধ্যক্ষ মহোদয় প্লিজ এনে বিধানসভাত এনেকে যদি অসভ্যালি কৰি থাকেতো এইটো নহ'ব নহয় অধ্যক্ষ মহোদয় কি কৈছে প্লিজ অনুগ্ৰহ কৰি এইটো ক'বলৈ দিয়ক প্লিজ কিবা ব্যৱসায়ৰ কথা কৈছে তেখেতে ব্যৱসায়ৰ কথা কৈছে অনুগ্ৰহ কৰি প্লিজ অধ্যক্ষ মহোদয় প্লিজ ক'বলৈ দিয়ক এইটো এনেকে আমাক বিৰোধী পক্ষক এনেকে অত্যাচাৰ কৰি থকাটো হ'ব নোৱাৰে কেতিয়াও প্লিজ অনুগ্ৰহ কৰি প্লিজ তেখেতে কি ব্যৱসায়ৰ কথা কৈছে এইটো ক'বলৈ স্যার এটা বস্তু স্যার মন্ত্ৰী মহোদয় যেটো ক'লে যে আইপিসি সিআরপিসিত ইখিনি প্ৰভিশন আছে কিন্তু মই এটা কথা এই বিলত ডিক্ৰিমিনেলাইজ কৰাৰ কি অৰ্থটো কি আছে তাতে এইটো আপোনাৰ ক্ৰিমিনেল যে হেৰিয়াটো আছিলে এইটো উদ্যোগ কৰাৰ কি অৰ্থটো কি থাকিলে কি প্ৰব্লেম কি আছে নেকি 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা হৈছে আপোনালোকে ইনকাম সোর্সটো বাড়া নাই কিন্তু ফাইনটো যে পেনাল্টি যেনেকা লগাইছে এই যে আজিৰ দিনত এই কিবা বাৰবাৰ কৈছো আৰু মানুহৰ ইনকাম সোর্সটো বঢ়োৱা নাই কিন্তু প্ৰত্যেকটা ক্ষেত্ৰত যেটো আপোনাৰ পেনাল্টি লগাইছে এইটো কথা দুইটা যে মই বুঝাই দিছো বস্তুটো কি মই ক্লিয়াৰ হ'ব পৰা নাই ডাঙৰীয়া এখেত লোকৰ গোটেই কথাবিলাক কন্ট্ৰাডিক্টৰি এফালে কয় জেল বহাব লাগে জেলত ভৰাই দিব লাগে এফালে কয় পানিশমেন্টৰ পইচাটো কমাই দিব লাগে পেনাল্টি এইটো কেনেকুৱা হ'ল মানুহ এটা যদি মানুহৰ অৱস্থা বেয়া হ'ব জেলত গ'লে কমলাক্ষ দেৱপুৰ কাষ্ট ডাঙৰীয়া কয় আৰে শুনক নামক ক'ব দিয়কচোন আপুনি কয় এটা শব্দও কোৱা নাই কথা শুনাৰ ধৈৰ্য ৰাখক তেখেতে কৈছে যে ইমপ্ৰিজনমেন্টটো আমি বহাব লাগে বা ৰাখিব লাগে আৰু পইচাটো কমাই দিব লাগে এইটো কেনেকুৱা কথা হ'ব ইমপ্ৰিজনমেন্ট দিলে মানুহৰ অৱস্থা বেয়া হ'ব আৰু অন্য কওক এটা মানুহ যদি 1 বছৰ জেলত থাকে কাম কৰিব নোৱাৰিব তাৰ সলনি আমি কৈছো যে এই বেয়া কামবিলাক নকৰক তাৰ কাৰণে এটা পেনাল্টি ফিজ ৰাখিছো বেয়া কাম নকৰক যদি ফ্ৰী কৰি দিওঁতো বিপদে হ'ল কিন্তু তাৰ পৰা আকৌ কৈ আছো যে আইপিসিটো আছেই CRPC আছেই তাৰ অধীনত ক্ৰিমিনেল যদি অফেন্স কোনোবাই কৰে তেওঁটো জেলত যাবই গতিকে আপুনি তেতিয়া কওক যে যদি আপুনি কওক ঠিক ভাল কাম কৰিছে ইমপ্ৰিজনমেন্ট নাই আৰু পইচাটো কমাই দিয়ক পইচাটো মই বিবেচনা কৰিম কিন্তু আপুনি কয় ইমপ্ৰিজনমেন্টটো দিব লাগিব পইচাটো আকৌ বেছি হৈছে এইটো কন্ট্ৰাডিক্টৰি এটা মানুহ এজন জেলত গ'লে মানুহজন সৰ্বশান্তহে হ'ব থ্যাংক ইউ ইমপ্ৰিজনমেন্টটো থাকিলে কি প্ৰব্লেমটো থ্যাংক ইউ থাকিলে কি প্ৰব্লেম থ্ৰী হ'ব নোৱাৰে আইপিসি বিধানসভাত এনেকুৱা দুইজনে কথা পাতে থকাৰ নিচিনা হ'লে নহ'ব হৈছে যিখিনি ক্লাৰিফিকেশ্যন দিব লাগে দিলে এতিয়া মই এটা বিবেচনালৈ গৈছো এতিয়া মই অখিল গগৈ ডাঙৰীয়া আপুনি কি উঠাই ল'ব 2 নম্বৰত আছে আপোনাৰ কিবা উঠাই নলয় তো এতিয়া মই মাননীয় সদস্য অখিল গগৈয়ে দিয়া সংশোধনীটো সদনত দাঙি ধৰিলো যিসকল সদস্যা সংশোধনীৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো নহয়ৰ সপক্ষে সংশোধনীৰ নাকচল এটা 2 নং দফাটো বিধখনৰ অংশ হ'ল 3 নং দফাত কমলেশ্বৰ দে ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ যি সংশোধনী প্ৰস্তাৱ এইটো মই সদনত দাঙি ধৰিলো যিসকল সদস্যাই সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো নহয়ৰ সপক্ষে সংশোধনী 3টা নাকলছৰ 3 নং দফাটো বিধখনৰ অংশ হ'ল এতিয়া 4 নং দফাটো আমাৰ কমলেশ্বৰ পুৰকাষ্ট ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ যি সংশোধনী প্ৰস্তাৱ সেইটো সদনত দাঙি ধৰিলো যিসকল মাননীয় সদস্যা
সংশোধনী সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী 3টা নাকচ হ'ল। 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। 5 নং দফাটোত মই শ্ৰী কমলেশ্বৰ দেৱ পুৰকাষ্ট আৰু অখিল গগৈ ডাঙৰীয়াৰ যি সংশোধনী প্ৰস্তাৱ সেইটো সদনত দাঙি ধৰিলোঁ। যিসকল মাননীয় সদস্য সংশোধনী সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী 3টা নাকচ হ'ল। 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। এতিয়া মাননীয় মুখ্যমন্ত্ৰী হয় শ্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক বিল পাৰিতকৰণৰ বাবে উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ এতিয়া দি আছাম মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ অট'নমাছ ডিষ্ট্ৰিক্ট এমেণ্ডমেণ্ট বিল 2020-22 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিম। মই এতিয়া দ্য আছাম মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ এমেণ্ডমেণ্ট 2022 বিধেয়কখন সদনত পাৰিতকৰণৰ বাবে দাঙি ধৰিলোঁ। যিসকল মাননীয় সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখন পাৰিত কৰা হ'ল। অনাৰেবল হাউচ, আমাৰ টাইমটো খুব যাই থাকিব, সেইকাৰণে মই অনুৰোধ কৰিব খুজিছোঁ যে বিলখন কনচিডাৰেশ্যনৰ কাৰণে মনটো উত্থাপন কৰাৰ পিছত লগে লগে যিসকলে এমেণ্ডমেণ্ট আনিছে তেখেতসকলে ডাইৰেক্টলি প্ৰথম তেওঁলোকৰ পইণ্টছখিনি ৰেজ কৰি ভাষণটো দিয়ক। ইয়াৰ পিছত আমি একেবাৰতে ক্লজ বাই ক্লজ তেনেকুৱা ধৰণৰ ভোটিঙৰ দ্বাৰা বা উইড্ৰ কৰিলেতো হ'ল, এনেকুৱাকৈ আমি যাওঁ। সেইকাৰণে এতিয়া আইটেম নম্বৰ 11 শ্ৰী পীযুষ হাজৰিকা। অধ্যক্ষ ডাঙৰীয়া, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে দি আছাম প্ৰিভেনশ্যন অফ বেগিং এমেণ্ডমেণ্ট বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে উত্থাপন কৰিলোঁ। মই এতিয়া বিধেয়কখন সদনত বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল বিধেয়কখন বিবেচনাৰ বাবে লোৱা হওক। যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া মই আমাৰ কমলেশ্বৰ পুৰকাষ্ট ডাঙৰীয়াক তেখেতৰ যদি কিবা ক'বলগীয়া আছে তেখেতৰ এমেণ্ডমেণ্ট অনাৰ বিষয়ে বা সেই বিলৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। মুভটো পিছত হা কোনটো ইয়াত কি লিখিছে হা? আচ্ছা অ'কে, কোন আছে? আচ্ছা, কমলেশ্বৰ হৈ আছে। হা, এইটো বিলটো সেইটো হয় না নহয়? 11